জনাবলৈ পাই সুখী যে আমি এণ্টি 6 মাসের অন্তর অন্তর করলে ভালো হয় আর 6 মাসের অন্তর অন্তর 1 বছর নয় 6 মাস করলে ভালো হয় এইটো আমি আনিছোঁ প্ৰস্তাৱ আনিছোঁ পিছত আহিব কথাষাৰ অধ্যক্ষ ডাঙৰীয়া চিন্তা কৰিব এইবাৰ আমি কৈছোঁ কি অধ্যক্ষ ডাঙৰীয়া এইবাৰ আমি জিলা পৰিষদৰ ক্ষেত্ৰত আমি আনিছোঁ কি যে এণ্টি ডিফেকশ্যন ল আমি আনিছোঁ আমি গাঁও সভাতো আমাৰ পাৰ্টিৰ এমব্লেম নাথাকিবই আঞ্চলিক পঞ্চায়ত থাকিব কিন্তু আমি জিলা পৰিষদৰ পৰা যিহেতু এটা তেওঁক সাধাৰণতে জিলা পৰিষদৰ সদস্য মানে এজন নেতা বুলি তেওঁলোকক সকলোৱে জানে গতিকে জিলা পৰিষদৰ ক্ষেত্ৰত আমি এণ্টি ডিফেকশ্যন আমি ল আনিছোঁ আৰু এইটো আমি অসমত এবাৰ প্ৰথমবাৰৰ কাৰণে আনিছোঁ আৰু এইটো যে আমি আনিছোঁ অকল মানে ইয়াতে নহয় আমি যদি চাওঁ কৰ্ণাটকা পঞ্চায়তী ৰাজ এক্ট 1993 তাতে ইতিমধ্যে এই ব্যৱস্থা আছে আৰু লগতে গুজৰাটতো এই ব্যৱস্থা আছে ঠিক তেনেকুৱাকৈ মানে কেৰালাতো আছে কেৰালাত এ পাৰ্চন শ্বেল বি ডিছকুৱালিফাইড ফৰ পঞ্চায়ত এট এনি লেভেল if he has been disqualified as per the provision of the Kerala Local Authorities Provision and Defection Act 1999 and has not completed 6 years from the date of disqualification. Kerala to aro kothor যেহেতু কেৰালাত আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰে পাৰ্টি চলি আছে তাতে আৰু কি কৰিছে তাতে যে কৈছে তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰে গতিকে এণ্টি ডিফেকশ্যন আমি ল আমি জিলা পৰিষদৰ সদস্যৰ কাৰণে আনিছোঁ ঠিক তেনেকুৱাকৈ অধ্যক্ষ ডাঙৰীয়া আমি এটা ইভিএম মেচিন লৈ পেলাই কৈছে যে এইটো এটা বহুতে ভাবিছে এইটো সম্ভৱ নহ'ব অসম্ভৱ হ'ব কিন্তু আমি ট্ৰাই কৰিছোঁ কাৰণ আমাৰ ভোটাৰসকলক যিহেতু ইতিমধ্যে তেওঁলোকে ইভিএমত ভোট দিয়াৰ কাৰণে তেওঁলোকৰ প্ৰেক্টিচ আছে গতিকে আমি যিহেতু ইয়াতে যদি কৰোঁ তেতিয়াহ'লে সেইটো সোনকালে হ'ব আৰু ট্ৰেন্সপাৰেণ্ট হ'ব বহুতে কয় যে নহয় পেপাৰতে কৰিব লাগে আমি দেখা পাওঁ যে ৰাতিপুৱাই যায় অধ্যক্ষ ডাঙৰীয়া মইতো নিজে আছিলোঁ পলিং এজেণ্ট এটা সময়ত পঞ্চায়তৰ নিৰ্বাচনত গতিকে আমি দেখিছোঁ যে ৰাতিপুৱাই যাই পেলাই নেক্সট ডে 12টা বজাতহে আমি ৰিজাল্ট পাবলগীয়া হয় গতিকে ইভিএম মেচিনৰ কাৰণে আমি ট্ৰাই কৰিছোঁ আৰু এই ইভিএম মেচিন অকল আমাৰ ইয়াতে নহয় এই ইভিএম মেচিন ইতিমধ্যে ব্যৱস্থা কৰিছে হাৰিয়ানাই কৰিছে বিহাৰ হিমাচল প্ৰদেশ ৰাজস্থান মহাৰাষ্ট্ৰ কেৰালা মধ্যপ্ৰদেশ কৰ্ণাটকা ইতিমধ্যে ইভিএম মেচিন তেওঁলোকৰ গাঁও পঞ্চায়তত ইণ্ট্ৰডিউচ হৈছে আমি সেইবোৰ ষ্টাডি কৰিহে আমি ইভিএম মেচিনৰ আমি ব্যৱস্থা কৰিছোঁ তাৰোপৰি আমি যিটো ন' কনফিডেন্সৰ কথাটো আমি ক'লোৱে যে আমাৰ যিটো 2.5 বছৰৰ কথা আমি কৰিছোঁ কিছুমানে কৈছে আমাৰ যে এইটো এবছৰ কৰিব লাগে কিছুমানে কৈছে যে নহয় এইটো নালাগে কিন্তু আমি প্ৰস্তাৱ আনিছোঁ যে 2.5 বছৰত তেওঁলোকে যে ট্ৰেন্সপাৰেণ্টলি যে এটা যাতে চান্স দিয়া যায় হয় যাতে তেওঁক যে ভাল কৰে যাতে তেওঁ মানে তেওঁ ডিউটি যাতে পাৰফৰ্ম কৰিব পাৰে তাৰ কাৰণে এইটো আনিছোঁ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ বাইদেউ কৈছে নন্দিতা বাইদেউ কৈছে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমি চাওক আমি উইমেন ৰিজাৰ্ভেশ্যনটো আছেই আমি এবাৰ ৰিজাৰ্ভেশ্যনটো আমি কি কৰিব বিচাৰিছোঁ আগতে কি আছিলে যদি আপোনাৰ যদি 1, 4, 6, 8, 9 1, 4, 6, 8, 9 এইটো যদি ধৰক আগতে মহিলা আছিলে তাৰ নেক্সট ইয়াৰ কি হ'ব তাৰমানে সেইটো পুৰুষ হ'ব বুলি সকলোৱে জানে আৰু য'ত পুৰুষ কেইটা আছে এইটো অপেন হ'ব বুলি সকলোৱে জানে আমি কৰিছোঁ যে নহয় পাৰ্টিকুলাৰ যদি তেওঁ এটা ৱাৰ্ডত আছে আৰু তেওঁ যদি নিজে গমেই পাব যে মোৰতো কাৰ্যকাল এতিয়া শেষেই হ'ব অপেন হ'লে মই খেলিব পাৰোঁ নেখেলিব পাৰোঁ সেইকাৰণে আমি কি কৈছোঁ প্ৰত্যেক টাৰ্ম শেষ হোৱাৰ লগে লগে আমি লটাৰী কৰিছোঁ 50% ৰিজাৰ্ভেশ্যনটো ৰাখি পেলাই যাতে সেই মানুহটোৱে যাতে আগতে এটা সিদ্ধান্ত ল'ব নোৱাৰে যে মোৰ যিহেতু টাৰ্ম শেষ হ'ব গতিকে মই পাব্লিকৰ ওচৰত যাতে একাউণ্টেবল যাতে হ'ব নালাগে কাৰণ টাৰ্মটো শেষেই হ'ব টাৰ্ম শেষ হ'লে একাউণ্টেবলটো হ'ব লাগিব গতিকে আমি সেইকাৰণে প্ৰভিজনটো ৰাখিছোঁ যাতে লটাৰীৰ জৰিয়তে যাতে আমি যাতে তেওঁলোকক যাতে আমি চিলেক্ট যাতে কৰোঁ যাতে আৰু এইটো আমাৰ ইয়াতে অকল নহয় উদ্যোগ ডাঙৰীয়া এইটো কৰ্ণাটকা পঞ্চায়তী ৰাজ এক্ট 1993 ইতিমধ্যে কৰিছে ৰাজস্থান পঞ্চায়তী ৰাজ এক্ট 1994 ইতিমধ্যে কৰিছে গতিকে এনেকুৱাকৈ যিটো ছিষ্টেম কৰিছে এই ছিষ্টেমবিলাকৰ লগত সংগতি খুৱাই আমি এই আইনখন আমি আনিছোঁ যাতে পঞ্চায়তৰ সভাপতিয়ে হওক বা হেৰিয়ে হওক সুন্দৰকৈ যাতে কাম যাতে কৰিব পাৰে আজি হয়তো বহু ধৰণৰ এটা কথা আহিছে যে ফাণ্ডৰ কথা কৈছে ফাণ্ড এতিয়া যেনেকুৱাকৈ ধৰক এতিয়া MGNREGA ফাণ্ডটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো দিব সেইটো যিটো হেৰিয়াত দিব পপুলেশ্যন আধাৰ যাৰ পঞ্চায়তত যিমান পপুলেশ্যন আছে বা সেইটো আধাৰত দিয়ে এই ডিভলিউশ্যন ফাণ্ডত এতিয়া আমাক বাইদেৱে আগত কৰি যথেষ্ট দিছে আগতে ইমান ডিভলিউশ্যন ফাণ্ডৰ পইচাই পোৱা নাছিলে গতিকে এতিয়া আমাক এই ফাইনেন্স কমিশ্যনত টকা দিছে কিন্তু ফাইনেন্স কমিশ্যনত গাইডলাইন লিখা আছে ফাইনেন্স কমিশ্যনত লিখা আছে যে এই ফাইনেন্স কমিশ্যনত টকা GP লেভেলত খৰচ হ'ব লাগিব 70% AP লেভেলত খৰচ হ'ব লাগিব 15% আৰু
জেডপি লেভেলত খৰচ হ'ব 15%। এইটো ফাইনেন্স কমিশ্যনৰ যিটো গাইডলাইন, সেই গাইডলাইনটো অধ্যক্ষ ডাঙৰীয়া আমি মানে সলনি কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱাকৈ আজি জিলা পৰিষদৰ ক্ষেত্ৰত জিলা পৰিষদৰ সদস্যসকলে তেওঁ গভৰ্ণমেণ্টৰ কাম, অসম চৰকাৰৰ কাম, ভাৰত চৰকাৰৰ কাম তেওঁৰ এলেকাত তেওঁ ছুপাৰভাইজ কৰিব পাৰে আণ্ডাৰ ছেকশ্যন 90 ছাবছেকশ্যন 3। গতিকে জিলা পৰিষদৰ সদস্যসকলে তেওঁলোকে ছুপাৰভাইজ কৰাৰ ক্ষমতা আছে, কেপাচিটি আছে, কিন্তু আমি দেখা পাওঁ তেওঁলোকে নিজকে এটা ইনফিৰিয়ৰিটি কমপ্লেক্সত থাকে যে ইয়াতে MLA আছে, যিহেতু মন্ত্ৰী আছে, যিহেতু DC আছে, যে তেওঁলোকৰ যেন মানে ক্ষমতা নাই। মই বহু ঠাইত যেতিয়া, কাৰণ মই ভাৰতবৰ্ষৰ ভিতৰত ময়ে মন্ত্ৰী যিয়ে নেকি পঞ্চায়ত কাৰ্যালয়ত যাওঁ, আৰু এই পঞ্চায়ত কাৰ্যালয়ত যাওঁতে মই জিলা পৰিষদৰ সদস্যগৰাকী মই মাতোঁ। আৰু এইটো আপোনালোকৰ ডিউটি, ৰেছপনচিবিলিটি আছে, কাৰণ আপোনালোকে এইটো পাৰ্টিচিপেট কৰিব লাগে। আপোনালোকে নিজে কেলৈ ভাবি থাকে যে আমাৰ কোনো ক্ষমতা নাই? আপোনালোকে কেতিয়াবা মাতিছে নেকি? আপোনালোকে কেতিয়াবা ভিডিঅ'ক মাতিছে নেকি? আপোনাৰ এৰিয়াত যিটো ভিডিঅ' বা পঞ্চায়ত ছেক্ৰেটাৰীক মাতিছে নেকি? আজিলৈ কোনো এটা জেডপিয়ে, কোনো জিলা পৰিষদৰ সদস্যই আজিলৈ কোনো পঞ্চায়ত ছেক্ৰেটাৰীক মাতি পেলাই আলোচনা কৰা নাই। মোৰ তাত যিমান ৰেকৰ্ড আছে, কোনো এজন আনি পেলাই সুধক তেখেতৰ এৰিয়াত, জিলা পৰিষদৰ এৰিয়াত যিমানঘৰ পঞ্চায়তৰ ছেক্ৰেটাৰী আছে, মাতি পেলাই এখন মিটিং পাতক যে মোৰ এৰিয়াত, মোৰ জিলা পৰিষদৰ এৰিয়াত কিমানটা PMI ঘৰ হৈছে, কিমানটা MGNৰেগা ঘৰ হৈছে। তোৰ সুধিব পৰা ৰাইট আছে। তেওঁ PWDক মাতি আনি পেলাই তেওঁ সোধা ৰাইট আছে আণ্ডাৰ ছেকশ্যন 90 ছাবছেকশ্যন 3 মতে, যে তেওঁৰ এলেকাত মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ ৰাস্তানুকি কি হ'ল, বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ ভাৰত বা অসম চৰকাৰৰ কিমান মানে হ'ল। গতিকে সেইখিনি তেওঁৰ সোধা ৰাইটটো আছে ছেকশ্যন মতে। বহুতে কৈছে যে তেওঁলোকৰ মানে ক্ষমতা নাই। এইটো আমাৰ এতিয়া কোৱালিফিকেশ্যনৰ কথা কওঁতে, কোৱালিফিকেশ্যনটো মই নিজে ভাবোঁ যে কোৱালিফিকেশ্যন সাংসদ বিধায়কৰ কোৱালিফিকেশ্যন নিৰ্ধাৰিত থাকিব লাগে, কিন্তু সেইটো আমি দুৰ্ভাগ্য, সেইটো আমাৰ হাতত নাই। কাৰণ সেইটো মানে ভাৰত চৰকাৰৰ যিটো সংবিধান, ভাৰত চৰকাৰৰ সংবিধানৰ 168 ধাৰাৰ মতে, আৰ্টিকল মতে, আৰু গভৰ্ণমেণ্ট অফ ভাৰতৰ ছেকশ্যন আৰ্টিকল 173 মতে বিধানসভাৰ সদস্যসকলৰ কোৱালিফিকেশ্যনটো আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। এইটো নিৰ্ধাৰণ কৰে তাৰমানে ইলেকশ্যন কমিশ্যন নিৰ্ধাৰণ কৰে। গতিকে ইলেকশ্যন কমিশ্যনে যদি আগন্তুক দিনত যদি কৰে, মইতো ভালে পাওঁ। মিনিমাম কোৱালিফিকেশ্যন এটা সাংসদ বা বিধায়কৰ হ'ব লাগে, এইটো ক্ষেত্ৰত মইতো বহুত ঠাইত কওঁ, কিন্তু সেইটো মই কৰিব পৰা বিষয় নহয় বা আমি কৰিব পৰা বিষয় নহয়। এইটো ভাৰত চৰকাৰে যদি প্ৰপ'জেল দিয়ে কেতিয়াবা, তেতিয়া নিশ্চিত ওপৰত তেনেকুৱাকৈ ইলেকশ্যন কমিশ্যনক দিলে তেওঁলোকে গ্ৰহণ কৰিব। কিন্তু আমাৰ ভাল কামটো আমি কিয় নকৰিম? আমিতো ভালৰ কাৰণে কৈ আছোঁ। আমাৰ যিটো কৈছোঁ যে মেট্ৰিক পাছ হ'ব লাগে, হায়াৰ ছেকেণ্ডেৰী হ'ব লাগে, এইটোতো ইমান ডাঙৰ কথা নহয় যে মেট্ৰিক পাছ হ'ব লাগে, হায়াৰ ছেকেণ্ডেৰী হ'ব লাগে। গতিকে এইটোতো ভালেহে পাব লাগে আমি। গতিকে ইটোক লৈ পেলাই যদি কয় যে আমি আমাৰ ক্ষেত্ৰত কৰা নাই, আমাৰ ক্ষেত্ৰত কৰা অথৰিটি আমি নহয়, ইলেকশ্যন কমিশ্যনে ক'ব। সেইটো বিধায়কজনে, সাংসদজনে বুজাব লাগিব। গতিকে ঠিক আমি এতিয়া তেওঁলোকৰ ক্ষেত্ৰত কৰিছোঁ। ঠিক তেনেকৈ আজি আমি এতিয়া অনাৰেৰিয়ামৰ ব্যৱস্থাটো চাওঁ। যিসকলে 2016ৰ আগত মানে সভাপতি আছিলে, জিলা পৰিষদৰ সদস্য আছিলে, আমিতো অলপতে তেওঁলোককো অনাৰেৰিয়াম দিছোঁ। যে অন্ততঃ আমাৰ কোন কালৰ আমাৰ চৰকাৰৰ হয় নহয় আমি সেইটো চোৱা নাই। 2016ৰ আগৰ যিবোৰ আমাৰ পঞ্চায়তৰ সভাপতি আছিল, জিলা পৰিষদৰ, তেওঁলোককো অনাৰেৰিয়াম দিছোঁ। আৰু অনাৰেৰিয়ামটো সুন্দৰ অনাৰেৰিয়াম, কাৰণ জিলা পৰিষদৰ প্ৰেচিডেণ্টক আমি 10,000কৈ দিছোঁ, ভাইচ প্ৰেচিডেণ্টক দিছোঁ 7,500 টকা, মেম্বাৰক দিছোঁ আমি 4,000 টকা, AP প্ৰেচিডেণ্টক দিছোঁ আমি 7,500 টকা, ভাইচ প্ৰেচিডেণ্টক 5,000 টকা, সদস্যক দিছোঁ 3,000 টকা, DP প্ৰেচিডেণ্টক দিছোঁ 5,000কৈ টকা, ভাইচ প্ৰেচিডেণ্টক দিছোঁ 3,000 টকা, মেম্বাৰক 2,000কৈ টকা দিছোঁ। আমি এই টকাখিনি এতিয়া আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাক চিলিং ফ্ৰী কৰি দিছে। আমাক কৈছে যে অৰুণোদয়ৰ, সিদিনা বাইদেৱে মোক কৈছে যে অৰুণোদয়ৰ যদি টকা কেইটা যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 তাৰিখে দিব পাৰে, আপোনালোকে চিলিং ফ্ৰী কৰাৰ পিছত আপোনালোকে 10 তাৰিখৰ আগতে কিয় দিব নোৱাৰে? আমি এতিয়া সিদ্ধান্ত লৈছোঁ, অৰুণোদয়ৰ টকা যেতিয়া হ'ব, পঞ্চায়তৰ প্ৰেচিডেণ্ট সদস্যসকলক অৰুণোদয়ৰ দিনাখনে 10 তাৰিখৰ দিনাখনে তেওঁলোকে যিটো অনাৰেৰিয়াম, এই অনাৰেৰিয়াম পোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। তাৰ কাৰণে মই বিত্তমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। ঠিক তেনেকুৱাকৈ আজি অখিল গগৈ ডাঙৰীয়া নাই, এইটো তেওঁ নিজে প্ৰশ্ন কৰে, নিজে এইখিনি থাকিব লাগে, কাৰণ তেওঁৰ ক্লিয়াৰিফিকেশ্যনটো পাব লাগিছিলে। এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে এইটো আমাৰ হেৰিমতে এইটো চেলেঞ্জ হ'ব, কাৰণ ইয়াতে আমি ধৰক কোনো ধৰণৰ নোৱাৰিম ছেকশ্যন কিবা মতে ক'লে, সেইটোতো কথা নহয়। এইটোতো আমাৰ যিখন আগৰ যিখন আছিলে, আগতে আমাৰ কি আছিলে? আগতেতো আমাৰ এইটো 6,000 পৰা 10,000 আমাৰ পপুলেশ্যন নিৰ্ধাৰণ কৰা আছিলে নাছিলে? সেইটো আপোনালোকে আগতে কৰিছে। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া আছিলে তেতিয়াই কৰা বস্তু। এইখনতো আগৰ 16 চনৰ চৰকাৰটোত কৰা নহয়। 6,000 পৰা 10,000 পপুলেশ্যনটো আগৰ চৰকাৰটোতো কৰা আছিলে। গতিকে সেই সময়ত কৰা থাকিলে পাৰে। আৰু অখিল গগৈ কৈ আছে যে এতিয়া নোৱাৰে।
কিয় নোৱাৰিব আগতে আছে 6,000 পৰা 10,000 এতিয়া আমি কৰিছোঁ কি যে 6,800 পৰা কৰিছোঁ আমি 13,800 কোনোবাই যদি চেলেঞ্জ কৰে যদি আমি মহামান্য কোৰ্টক জনাম এইটো আলিয়াৰ প্ৰভিজন আছিলে আলিয়াৰ প্ৰভিজনৰ আধাৰতে কৰিছিলে গতিকে আমি সেইটো এফিডেভিট দিম যে পূৰ্বতে যদি আছিল তেতিয়াহ'লে পূৰ্বতে যিমান আছিল চব ইলেকশ্যন বাতিল হ'ব নেকি সেইটোতো নহয় গতিকে আমি প্ৰভিজনৰ আণ্ডাৰতে কৰিছোঁ আইনক মান্যতা ৰাখি পেলাই কৰিছোঁ সংবিধানক আমি মান্যতা ৰাখি পেলাই কৰিছোঁ মান্যতা নোহোৱাকৈ যে কৰিছোঁ তেনেকুৱা নহয় আৰু লগতে আমাৰ যিটো বাকী আৰু যিখিনি বিষয় থাকিলে এই বিষয়খিনি আমি সুন্দৰকৈ কেইবাটো আমাৰ হেৰি আহিছিলে যদিও এতিয়া আপুনি সিদ্ধান্ত ল'ব ডিস্ট্ৰিক্ট ফৰেষ্ট অফিচাৰক ৰাখিব লাগে এইটো একো নকলে আপুনিতো ফৰেষ্ট ভিলেজক সোমাই লৈছে যিহেতু কি ক'লে ডিস্ট্ৰিক্ট ফৰেষ্ট অফিচাৰসকলক ৰাখা প্ৰয়োজন আছে কমিশ্যনত কাৰণ যিহেতু আপোনালোকে ফৰেষ্ট ভিলেজ সোমাইছে এতে ডিস্ট্ৰিক্ট ফৰেষ্ট অফিচাৰৰ বহুত প্ৰয়োজন আছে এইটো ৰাখিব লাগে সেইটোৰ ক্ষেত্ৰত প্ৰয়োজন নহ'লে বহুত ক্লাছবিলাক হৈ থাকিব পৰৱৰ্তী আমি কৈ দিছোঁ কি আমি কৈ দিছোঁ যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনক আমি চেয়াৰমেন কৰি দিছোঁ আমাৰ চিঅ'জনক কৰি দিছোঁ মেম্বাৰ ছেক্ৰেটাৰী আৰু ইলেকশ্যন অফিচাৰক আমি কৰি দিছোঁ মেম্বাৰ তাৰে ভিতৰত যদি প্ৰয়োজন হয় তাতে যদি ফৰেষ্টৰ মানুহজন যদি মাতিব লাগে ডিচিয়ে নিশ্চিতভাৱে মাতিব কাৰণ এই ডেলিমিনেশ্যন প্ৰক্ৰিয়াটো অকল ডিচি বা তিনিজনে কৰিব নোৱাৰে অল কনচাৰ্ণ যেনে চিঅ'টো কৰিব নোৱাৰে চিঅ'ক এছিষ্ট কৰিব কোনে বিডিঅ' কৰিব বিডিঅ'টো অকলে কৰিব নোৱাৰে বিডিঅ'ক এছিষ্ট কৰিব কোনে জি পি চিকেইটাই কৰিব গতিকে আল্টিমেটলি এই প্ৰচেছটোত বহুত মানুহ ইনভলভ হ'ব কিন্তু আমি ইয়াতে কি কৰিছোঁ যে ইয়াতে আমি আমাৰ বহুতে কৈছে যে সাংসদসকল বিধায়কসকলকো ৰাখিব লাগে আমি অধ্যক্ষ ডাঙৰীয়া সেইটো আমি কৰিব খোজা নাই কাৰণ ডিলিমিনেশ্যন প্ৰক্ৰিয়াটো এইটো যিহেতু আমাৰ এখন যিহেতু ব্যৱস্থা এটা আছে যদি শাসনৰ এটা প্ৰক্ৰিয়া এটা আছে আমি তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছোঁ আমি যদি তাতে সোমাই যাওঁ আল্টিমেটলি কি হ'ব কোনোবা নহয় কোনোবাই ক'ব যে নহয় ইয়াতে এম এল এজন থাকিল কাৰণে এই এৰিয়াটো এনেকৈ কৰি দিলে বা ইয়াতে অমুকে থাকিল কাৰণে এইটো এনেকৈ কৰি দিলে নে আগতে এক মিনিট মই শেষ কৰিব গতিকে সেইকাৰণে আমি তাত সেইখন কমিটিত আমি বিধায়ক বা আমি মানে সাংসদত আমি তাত আল্টিমেটলি আমি চাইছোঁ ছাৰ যে ইলেকশ্যন কমিশ্যনে আমাৰ কাৰণে আমি বিচৰা নাই আমি বিচাৰিছোঁ ৰিপ্লাইটো সমাপ্ত কৰিবলৈ দিয়ক অনাৰেবল মেম্বাৰ ভাল হ'ব আৰু ৰিপ্লাইটো হ'ব দিয়ক ৰিপ্লাইটো শেষ কৰিবলৈ দিয়ক গতিকে আমি এটা সুন্দৰ ব্যৱস্থাৰে এইটো আমি কৰিছোঁ আৰু এইটো যিটো আমাৰ মানে যিটো আছে বহুতো বেলেগ বেলেগ আছে অধ্যক্ষ ডাঙৰীয়া যিটো আমাৰ যিটো পপুলেশ্যনৰ যিটো হেৰিটো যে অৰুণাচল প্ৰদেশত যদি আমি চাওঁ তাতে আকৌ আছে কি 50জনৰ পৰা 300 50জনৰ পৰা 300ক লৈ পেলাই তেওঁলোকৰ ডেঞ্চিটিৰ লগত কথা এইটো এইখন এখন মানে ইউনিফৰ্ম আইন কৰিবতো নোৱাৰিম তাত যেনেকুৱা ব্যৱস্থা আছে ঠিক তেনেকৈ অন্ধ্ৰপ্ৰদেশত কৰিছে কি 3,000ৰ পৰা 15,000 3,000ৰ পৰা 15,000 ৰেঞ্জত তেওঁলোকে মানে কৰিছে অন্ধ্ৰপ্ৰদেশ বিহাৰত কৰিছে যে 7,000 কৰিছে ছত্তীশগড়ত আকৌ মাত্ৰ 1,000 কৰিছে ছত্তীশগড় গোৱাত আকৌ কৰিছে 1500ৰ পৰা 8,000 ইপিনে গুজৰাটত কৰিছে মিনিমাম 3,000 হাৰিয়ানাতো তেনেকুৱা আছে গতিকে প্ৰত্যেক মানে এটা তেওঁলোকৰ নিজৰ নিজৰ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমিও এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ জি পি আমি নবঢ়াওঁ ব্লক আমি ক'ৰবাত হ'ব শেষ কৰিব ৰিপ্লাইটো শেষ কৰিবলৈ দিয়ক মাজত ক'ব নাপাওঁ তেখেতে উত্তৰটো সমাপ্ত কৰিবলৈ দিয়ক বেছি ভালো নাপাওঁ মোৰ শেষ হোৱাৰ পিছত অধ্যক্ষতা সুধিব আপুনি এতিয়া আমি এতিয়া ধৰক মানে পপুলেশ্যনটোৰ ক্ষেত্ৰত আমি জি পি আমাৰ নাবাঢ়ে জি পি এজ ইট ইজ থাকিব ব্লক আমাৰ কি কৰিম যে নহয় য'ত ক'ৰবাত যদি 3টা ব্লক হৈছে তাত 3টা ব্লকৰ প্ৰয়োজন নাই এটা সমষ্টিত যদি 3টা ব্লক আছে আৰু ক'ৰবাত দেখিছোঁ আশাফলে কৈছে যে তেওঁ ব্লকে নপৰিলে নিশ্চিত ওপৰত আমি দিম গতিকে তেনেকুৱাকৈ আমি ইউনিফৰ্ম নকৰি পেলাই আমি য'ত যি প্ৰয়োজন আছে তেনেকুৱাকৈ জনসংখ্যাৰ আধাৰত আমাৰ ব্লকে হওক বা সেয়াই হওক আমি কৰিম জিলা পৰিষদৰো সংখ্যা একে থাকিব এপিৰো সংখ্যা একে থাকিব আৰু আমি 11টা কিয় কৰা নাই বহুতে কৈ আছে যে এইটো 11টা মানে কৰা নাই 11টা নকৰাৰ কাৰণটো হৈছে এইটোৱে যে আমি 10টাকৈ দিছোঁ আমাৰ আছে কি আপোনাৰ মানে যিহেতু 1/3 মানুহে যেতিয়া ন' কনফাৰেঞ্চ আনে 1/3 তেওঁলোকে প্ৰপ'জেল দিব লাগে আৰু যেতিয়া একচেপ্ট হ'ব লাগে 2/3 মানে একচেপ্ট হ'ব লাগে তাৰমানে 7টাৰ জৰিয়তে একচেপ্ট হ'ব লাগে গতিকে এই যে 1/3 বা 2/3 আছে তাতে কিবা মাজত যদি তাই হয় এইটো কৈছে যে তাই যদি হয় কি হ'ব তাই হ'লে যিজন প্ৰিজাইডিং অফিচাৰ সেই প্ৰিজাইডিং অফিচাৰে তেওঁ মানে তেওঁলোকৰ সন্মুখত টছ কৰিব আৰু টছ কৰাৰ পিছত তাতে যোনে হয় হ'ব গতিকে তাৰ মাজতো আশংকা যিখিনি আছিলে তাৰ মাজতো আমি ইয়াতে ব্যৱস্থা কৰিছোঁ ইয়াৰ উপৰি যদি আগন্তুক দিনত আমি টাইম টু টাইম এমেণ্ডমেণ্ট আমি আনিব পাৰিম এইটো আমি আৰম্ভ কৰিছোঁ যে এটা জটিলতা এটা আঁতৰাই পেলাই
যে যাতে ট্ৰেন্সপাৰেঞ্চি এটা ভাৱে যাতে কৰিব পাৰোঁ, পাৰ্টিচিপেট যাতে গাঁৱৰ মানুহক যাতে পাৰ্টিচিপেট কৰি পেলাই গাঁৱৰ মানুহৰ ক্ষমতা গাঁৱৰ মানুহৰ হাতত যে ৰাখিব পাৰোঁ, সেইটোহে এটা আমাৰ বনাফাইড ইণ্টেনশ্যন আছে। আগন্তুক দিনত যদি আমাৰ ক'ৰবাত যদি লেখনা ক'ৰবাত যদি ভুল হৈ যায় যে নহয় আমি এইটো কৰিছিলোঁ, আমিতো আইন পাতোঁ, আমি আইন ভাঙোঁ, আমি সংশোধন কৰোঁ, ইমানবাৰ এমেণ্ডমেণ্ট হৈছে ভাৰতৰ সংবিধান, গতিকে আগন্তুক দিনতো যদি তেনেকুৱা কিবা থাকে আমি সেইটো কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। গতিকে এই যি আমি সুন্দৰ আজি সময়ত এইখন যিখন আইন আমি উত্থাপন কৰিছোঁ, মই আশা ৰাখিছোঁ সদনে এইখন গৃহীত কৰিব। আগন্তুক দিনত কিবা থাকিলে নিশ্চিত ওপৰত তেওঁলোকে এমেণ্ডমেণ্ট আনিলে আমি এমেণ্ডমেণ্ট ল'ব পাৰিম। ধন্যবাদ। ধন্যবাদ। জাষ্ট ক্লিয়াৰিফিকেশ্যনৰ কাৰণে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই যি উত্তৰ প্ৰদান কৰিছে পপুলেশ্যন পেটাৰ্ণটো লৈ বিভিন্ন ষ্টেটৰ ৰেফাৰেঞ্চ দিছে, ক'ৰবাত 3000, ক'ৰবাত 5000, ক'ৰবাত 8000, কিন্তু আমাৰ ৰাজ্যত কৰিব বিচৰা হৈছে ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰাইজ। বেলেগ ষ্টেটবিলাকত ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰাইজ নাই, এজ এ হোল ডিষ্ট্ৰিক্টৰ ভিতৰত পঞ্চায়তৰ কেনেকৈ হ'ব এটা ৰুলছ। এতিয়া এই কথাটো মোৰ প্ৰশ্ন যে মোৰ ডিষ্ট্ৰিক্টটোত এতিয়া পপুলেশ্যন পেটাৰ্ণৰ যিটো ডেঞ্চিটি 11,000 পাৰ স্কুৱাৰ কিলোমিটাৰ, 1100 পাৰ স্কুৱাৰ কিলোমিটাৰ, অসমত 322 জন, তো এই ডিফাৰেঞ্চটো কেনেকৈ মিলাব? এতিয়া যদি ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰাইজ কৰা হয়, কিছুমান ডিষ্ট্ৰিক্টে পপুলেশ্যন এটা জিপিত 25,000 হ'ব, সিহঁতৰ ফাণ্ডটো এল'কেশ্যন কেনেকৈ হ'ব? কিছুমানত গৈ 2,000 জিপি হ'ব, সিহঁতৰ ফাণ্ডটো এল'কেশ্যন কেনেকৈ হ'ব? আল্টিমেটলি এইটো যে চিটিং, মানে এইটো যে চিট কৰা হ'ব কিছুমান ডেঞ্চিটি বেছি থকা ডিষ্ট্ৰিক্টৰ, ক'ৰবাত সেইজন সেই ডিষ্ট্ৰিক্টত জন্মগ্ৰহণ কৰিছে বুলি সি বেয়া মানুহ বা বেয়া কম অনাৰেবল মিনিষ্টাৰ, এইটো ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰাইজটো থাকিব নালাগে, নাম্বাৰ 1। নাম্বাৰ 2, যেতিয়া ডিলিমিটেশ্যন হ'ব, MLA জন গৈ কেতিয়াও পঞ্চায়ত ইলেকশ্যন নেখেলে আৰু MP জন গৈ কেতিয়া গৈ পঞ্চায়ত ইলেকশ্যন নেখেলে, এইবিলাক এবাব দ্য পঞ্চায়ত। তেখেতসকল যিহেতু সেই অঞ্চলৰ ৰিপ্ৰেজেণ্টেটিভ আৰু এটা পাৰ্টিকুলাৰ সেই সমষ্টিটোত বা সেই ডিষ্ট্ৰিক্টটোত সেইজনে যুগে যুগে জিকি থাকিব এনে কথা নহয়। আমি সেই MLA জন বা MP জনে এই পঞ্চায়ত এক্টৰ বাহিৰত গৈতো কৰিব নোৱাৰে, এই এক্টটো ফ'ল' কৰিব। তেতিয়াহ'লে আমাৰ MLA আৰু MP জন সোমাই নিদিয়াৰ অৰ্থটো কি? এই দুটাৰ ভিতৰত এটা ক্লিয়াৰেঞ্চ লাগে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, আমি ডেঞ্চিটিৰ আধাৰত কৈছোঁ। অলপ আগতে আমাৰ সন্মানীয় সদস্য ভুৱন পেগু ডাঙৰীয়াই কৈছে যে তেওঁৰ একোটা মানে সমষ্টিত ক'ৰবাত মানে 18,000 আছে, ক'ৰবাত 6,000 আছে। গতিকে এই যে 18,000, 6,000 তেওঁৰ যদি আমি যদি এৰিয়াটো ধৰোঁ, তেতিয়া তাতে আমি এটা মানে যিটো হ'ব সেইটোৰ আধাৰত আমি কৰিম। ঠিক তেনেকৈ আমি যদি ভাৰত চৰকাৰে যদি আমাক কয় যে নহয় আপোনালোকে মানে প্ৰত্যেক মানে পঞ্চায়ত মানে 500কৈ হ'ব, 5,000 হ'ব লাগিব, তেতিয়া অৰুণাচলতো এটাও নহ'বগৈ, কাৰণ অৰুণাচলত লিখিছে 50ৰ পৰা 300। গতিকে আমি যিসমূহ ডিষ্ট্ৰিক্টত যিটো পপুলেশ্যন, সেই পপুলেশ্যন আধাৰত বেছ কৰি পেলাই মানে আমি সেইটো কৰিম। আৰু ফাণ্ডৰ যিটো কথা ক'লে, ফাণ্ড লৈ পেলাই মানে টেনশ্যন ল'বলগীয়া নাই, কাৰণ ফাণ্ড যেতিয়া যায় আমাৰ পপুলেশ্যনৰ আধাৰতে যায়। গতিকে পপুলেশ্যনৰ আধাৰত যিহেতু যায়, গতিকে আমি তাত পপুলেশ্যনৰ যিমান আছে, এতিয়া আপোনাৰ যদি জেডপিতে হওক বা যিটো পঞ্চায়তত পপুলেশ্যন থাকিব, যিমান পপুলেশ্যন বেছি থাকিব তেনেকুৱাকৈ যাব। মিউনিচিপালিটিটো পপুলেশ্যন ৱাইজে যায়। এইটো আমিতো তাতে এটা জিপিত যে আমি যদি এটা সৰু জিপি, যেনেকৈ গোবৰ্ধনা বুলি এটা জিপি এটা আছে, মাত্ৰ তাতে ভোটাৰ আছে তাতে আপোনাৰ 1200 ভোটাৰ। এতিয়া আৰু অন্য এটা আছে সৰভোগতাৰ, অন্য এটা আছে তাতে 5,000 নে 6,000। 6,000 যিটো ফাণ্ড পায়, গোবৰ্ধনা ফাণ্ডটো কম পায়। কিহৰ কাৰণে কম পায়? এইটো অন দ্য বেচিছ অফ দ্য পপুলেশ্যন হয়। সেইটো সেই কেটেগৰাইজটো উইদিন দ্য ডিষ্ট্ৰিক্ট হ'ব নে উইদিন দ্য ষ্টেট হ'ব? কুৱেশ্যনটো সেইখিনি। পপুলেশ্যন পেটাৰ্ণৰ যিটো এল'কেটেড ফাণ্ড, এইটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব? এতিয়া পাৰ স্কুৱাৰ কিলোমিটাৰ আজি কাৰ্বি আংলঙত 32, মোৰ তাত 1100। আপুনি কম্পেয়াৰ কৰি কওক, আগতেও পপুলেশ্যন হিচাপে হয়, ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। এই কথাটো স্পষ্ট কৰিব লাগে যে টোটেল এল'কেশ্যন ফাণ্ড ডিভাইডেড বাই দ্য টোটেল পপুলেশ্যন অফ দ্য ষ্টেট, সেনেকৈ যদি এল'কেশ্যনটো ভাগ কৰা যায় তেতিয়াহ'লে এটা জাষ্টিছ দিয়া হ'ব সেই মানুহখিনিক। আদাৰৱাইজ কিছুমান ডিষ্ট্ৰিক্টক চিট কৰা হ'ব, কিছুমান ডিষ্ট্ৰিক্ট এক্সেছ বেনিফিট পাব। ইট শুড বি ক্লিয়াৰ। নাই, এইটোতো ষ্টেট ৱাইজে হ'ব। য'ত হায়াৰ ৱেটটো ক'ত পাব? য'ত পপুলেশ্যনটো বেছি থাকিব। য'ত পপুলেশ্যন বেছি থাকিব তাতে পপুলেশ্যন বেছি থকা জেগাত ফাণ্ডটো বেছিকৈ যাব। তাত য'ত কম থাকিব তাতে কমকৈ আহিব। কিন্তু এইটো এনেকুৱা নহয় যে তাত মানে কম থকাৰ কাৰণে তেওঁ সমান পাব, সেইটো নাপাব। য'ত বেছি থাকিব আপুনি এক্সিষ্টিঙৰ লগত বুজাই দিয়ক, কিবা চেঞ্জ হ'ব নেকি? চেঞ্জ নহয়। এক্সিষ্টিং যেনেকুৱা সেইটোৱেই থাকিব, একো নাই। এইটো আমাৰ প্ৰিন্সিপল পপুলেশ্যন হিচাপে পঞ্চায়ত প্ৰিন্সিপল এক্টত আছে। আমি সেইকাৰণে এইখিনি বস্তু ইয়াতে অনা নাই। যিবোৰ বস্তু প্ৰিন্সিপল এক্টত আছে সেইখিনিতো আমি এমেণ্ডমেণ্ট আনাৰ প্ৰয়োজন বোধ কৰা নাই, সেইকাৰণে আমি অনা নাই, যাৰ কাৰণে অকণমান বুজাত অসুবিধা হৈছে।
ঠিক ঠিক আছে হ'ব MLA MP ইনক্লুড হ'ব নে নাই এটা ক্লিয়াৰ কৰিলে যেহেতু এক্ট ফলো কৰিব এক্টৰ বাহিৰত MLA যাব না MP যাব নোৱাৰে মই বিচাৰোঁ এইটো ইনভলভ নোহোৱা ভাল কাৰণ কিয় যেতিয়া ডেলিমিনেশ্যন হোৱাৰ পিছত এটা খচৰা ওলাব খচৰা ওলালে স্বাভাৱিকতে আপোনালোকৰ তাত যিমান ধৰণৰ ক্লেইম থাকিব বা এইটো এনেকুৱা তেনেকুৱা কৰক সেইটো কৰিব পাৰিব আপোনালোকে আল্টিমেটলি ইনভলভটো হ'বই আপুনি বুলি নহয় সকলো ইনভলভ হ'ব পাৰিব কিন্তু আগতীয়াকৈ যদি আমি তাত সোমাই থাকোঁ তে মই ভাবোঁ এইটো আমাৰ যিটো মানে আমাৰ যিটো চিন্তা চৰ্চা চলি আছে যে আমি লাহে লাহে মানে পলিটিক্সৰ পৰা মুক্ত হ'ব মানে কৰাইছোঁ যেনেকৈ এইবাৰ GP লেভেলত কৰাই আছোঁ এই GP লেভেলত কৰোৱাৰ আগে পলিটিকেলি যদি আমি যদি MP MLAটো যদি ডেলিমিনেশ্যন কমিটিত যদি সোমাই থাকোঁ তেতিয়া আমাৰ যিটো ইণ্টেনশ্যন সেই ইণ্টেনশ্যনটো চাৰ্প নহ'ব ঠিক ধন্যবাদ স্যার হৈছে আৰু এটা বস্তু যে কোয়ালিফিকেশনটো আনা হৈছে ভালে কথা আৰু যে আপোনাৰ কোয়ালিফিকেশন আনিছে হায়াৰ সেকেন্ডারি মেট্ৰিক ভালে কথা ঠিকই আছে এটা পরিবেশটা ভালো বিচাইছে আমি টেক আপ কৰো এতিয়া না না ডাইৰেক্টলি আমি এটো কৰি আপোনাক ডাইৰেক্ট কি লাগে হেতু কওক লৈকেনে পঠাব পাৰি কি আমাৰ মিনিমাম কোয়ালিফিকেশনৰ কাৰণে কিবা এটা ৰেজুলেশ্যন লৈকেনে পঠাব পাৰি নেকি আমি সেন্ট্ৰেল গভৰ্ণমেণ্ট লৈ স্যার এটা নট রিলেটেড এতিয়া বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব 2 নং দফাত সংশোধনী প্ৰস্তাৱ নাই পোৱা নাই স্যার উত্তৰটো পোৱা নাই স্যার আমাৰ কথাটো উত্তৰ পোৱা নাই স্যার মানে ইৰিলিভেন্ট কথা আৰু ইয়াত কিয় ক'ব লাগে এতিয়া বিধেয়কখন বিধানসভাই সেই বিষয়ে কথা পাতিব নোৱাৰে এতিয়া বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব 2 নং দফাত সংশোধনী প্ৰস্তাৱ নাই আছে তেখেতলে কক নহয় মই ভাবো হয়ৰ খপকে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 3 নং দফাত মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াৰ লগতে তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে আপুনি সংশোধনীটো উঠাই ল'লে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ খপকে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 4 নং দফাত মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াৰ লগতে শ্ৰী কমলেশ্বৰ দে পুৰুকষ্ট ডাঙৰীয়াৰ আৰু সহযোগীসকলৰ এমেণ্ডমেণ্ট আছে আপোনালোকে উঠাই ল'লে এতিয়া 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ খপকে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 5 নং দফাত মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা আৰু শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াৰ নামত এটা মত দুটা সংশোধনী প্ৰস্তাৱ আছে আপোনালোকে উঠাই ল'লে 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য ডিভিজন বিচাৰিছো 5 নম্বৰ দফাটো যিটো ডিস্ট্ৰিক্ট ওয়াইজ ABC ক্যাটাগৰি কৰিছে এটো আমি মানি লোৱা নাই আৰু এটো হলে অসুবিধা হ'ব গতিকে আমি গোটেই অসমত 8000 ৰ পৰা 12000 পপুলেশ্যনৰ ভিতৰত ডিলিমিনেশ্যন হোৱাটো বিচাৰিছো এটো লাগে মন্ত্ৰী মহোদয় মানি ল'বলৈ মই অনুৰোধ জনালো আপোনাৰ কি আছে নাই স্যার এইটো উঠাই লোৱাত আপত্তি আছে কাৰণ ইতিমধ্যে আমি দেখা পাইছো আৰু এইটো মই ভাবো যে এইটো সংবিধানৰ মূল দফাৰ এইটো পৰিপন্থী আৰ্টিকল 170 ৰ পৰিপন্থী এতিয়া মই মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল আৰু তেখেতৰ সহযোগী সকল আৰু লগতে শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া দিয়া সংশোধনী প্ৰস্তাৱ দাঙি ধৰিলো যিসকল সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো নহয়ৰ সপক্ষে সংশোধনী দুটা নাকচ হ'ল আৰু 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ খপকে 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 6 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে তেখেতৰ সহযোগীসকলৰ নামত এটা শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াৰ নামত এটা মত দুটা সংশোধনী প্ৰস্তাৱ আছে আপোনালোকে উঠাই ল'লে 6 নং দফাটো বিধেয়কখনৰ অংশ হ'ব প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ খপকে 6 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 7 নং দফাত মাননীয় সদস্য শ্ৰী কমলেশ্বৰ দে পুৰুকষ্ট ডাঙৰীয়াৰ নামত এটা আৰু শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা মত দুটা সংশোধনী প্ৰস্তাৱ আছে
তো আপোনালোকে সংশোধনী দুটা উঠাই ল'লে 7 নং দফাটো বিধেয়কখনৰ অংশ হ'ব প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে স্যার আমি একটু উঠাই গেল আমি পুনৰ বিবেচনাৰ কাৰণে আহ্বান জনাইছোঁ এই দফাটো বিবেচনা কৰে মন্ত্ৰী মহোদয় এতিয়া মই মাননীয় সদস্য শ্ৰী কমলেশ্বৰ দেৱ পৰিকৃষ্ট ডাঙৰীয়া আৰু শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া সহযোগীসকলে দিয়া সংশোধনী কমলেশ্বই মুভ কৰিব লাগিব কমলেশ্বর নামত আছে মানে কিবাটো বেলেগে কৰিব নোৱাৰিব তো নাই তেখেতে এবসেণ্ট গতিকে এইটো উঠাই ল'লে গতিকে 7 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 7 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 8 নং দফাত সংশোধনী প্ৰস্তাৱ নাই 8 নং দফাটো বিধেয়কখনৰ অংশ হ'ব প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 8 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 9 নং দফাত মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ নামত এটা শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ নামত এটা মুঠ দুটা সংশোধনী প্ৰস্তাৱ আছে মই ভাবোঁ আপোনালোকে সংশোধনী প্ৰস্তাৱ উঠাই লৈছে এতিয়া মই 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় মই স্যার এটা উঠাই ল'ব নোৱাৰো কাৰণ স্যার যিকোনো আমি ষ্টেট এছেম্বলিয়ে সংবিধানৰ বিৰুদ্ধে গৈ যিকোনো আমি ইয়াত আইন পাছ ঠিক আছে হ'ব হেৰি হ'ব এতিয়া মই মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ সংশোধনী প্ৰস্তাৱ সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনী দুটাৰ সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী দুটা নাকচ হ'ল 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 10 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে উঠাই লৈছে অ'কে মই মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱ দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনীটো সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনীটো নাকচ হ'ল 10 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 10 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 11 নং দফাত মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে আপুনি উঠাই ল'ব দেখো ডাঙৰীয়া মন্ত্ৰী মহোদয়ে তেখেতৰ ভাষণত কিন্তু টেক্সেশ্যন অন প্ৰাইভেট মাৰ্কেটছৰ পৰা একো মন্তব্য নিদিলে একো খোৱা নাই গতিকে মই যিহেতু আপুনি কি কৰিব মুভ কৰিব না উঠাই ল'ব নাই স্যাৰ মই যেহেতু মন্ত্ৰীয়ে এই বিষয়ে কোৱাই নাই গতিকে মই উঠাই নলওঁ স্যাৰ উঠাই নলয় ঠিক আছে মই মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনীটো নাকচ হ'ল 11 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 11 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 12ৰ পৰা 16 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই মানে এটা ক্লেৰিফিকেশ্যন কৰি দিছোঁ অলপ আগতে বহুকেইজন বক্তাই কৈছে যে মানে বিভিন্ন ধৰণৰ টেক্স কালেক্ট কৰা হ'ব ৰাইজৰ ওপৰত হেৰিয়া হ'ব এইটো আচলতে এইটো হৈছে প্ৰাইভেট এতিয়া নালাগে আৰু আমি এতিয়া নালাগে আৰু 12ৰ পৰা 16 নং দফাকেইটাত সংশোধনী প্ৰস্তাৱ নাই 12ৰ পৰা 16 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 12ৰ পৰা 16 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল 17 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে গতিকে আপোনালোকে উঠাই নলয়
মই মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতলৈ কওক হয় যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনীটো নাকচ হ'ল 17 নং দফাটো বিধেয়কখনৰ অংশ হ'ব প্ৰশ্নটো হ'ল যিসকল সদস্যৰ সপক্ষে আছে তেখেতলৈ কওক হয় যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 17 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 18 আৰু 19 নং দফা দুটাত সংশোধনী প্ৰস্তাৱ নাই 18 আৰু 19 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 18 আৰু 19 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ল 20 নং দফাত মাননীয় সদস্য শ্ৰী কমলাক্ষ দে পুৰকাষ্ট ডাঙৰীয়াৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে মই মাননীয় আপুনিটো প্ৰেছ কৰিব তেখেতে এবচেণ্ট গতিকে 20 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 20 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 21 নং দফাত এটা সংশোধনী প্ৰস্তাৱ মাননীয় মন্ত্ৰী মহোদয়ৰ আছে মাননীয় মন্ত্ৰী মহোদয়ক মই প্ৰস্তাৱটো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ Honorable Uthukuranga, sir, I beg to move that in clause 21 of subclause 531 of the proposed bill, the word "the members" or members of the political party shall be substituted by the following words: in case of Jila Parishad, member or members of the political party. মই মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই উত্থাপন কৰা সংশোধনী প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল 21 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 21 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 22 নং দফাত মাননীয় সদস্য শ্ৰী কমলাক্ষ দে পুৰকাষ্ট ডাঙৰীয়াৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে তেখেতে এবচেণ্ট সেইকাৰণে 22 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 22 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 23 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা আৰু আমিনুল ইছলাম ডাঙৰীয়াৰ নামত এটা মুঠ দুটা সংশোধনী প্ৰস্তাৱ আছে মই মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকল আৰু আমিনুল ইছলাম ডাঙৰীয়াই দিয়া সংশোধনী প্ৰস্তাৱ সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনী দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী দুটা নাকচ হ'ল 23 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 23 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 24 নং দফাত সংশোধনী প্ৰস্তাৱ নাই 24 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 24 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 1 নং দফা পৰিসৰ আৰু আৰম্ভণ কোনো সংশোধনী প্ৰস্তাৱ নাই 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণি বিধেয়কখনৰ অংশ হ'ল এতিয়া মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ পাৰিত কৰাৰ কাৰণে অনুৰোধ জনালোঁ এতিয়া মই মন্ত্ৰী ডাঙৰীয়াৰ প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম পঞ্চায়ত এমেণ্ডমেণ্ট বিল 2023 বিধেয়কখন পাৰিত কৰা হওক যিসকল সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল বিধেয়কখন পাৰিত কৰা হ'ল এতিয়া দ্য নগাঁও ইউনিভাৰ্চিটি বিল 2023 ৰাজভৱনৰ পৰা এটা বাণী আছে বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 of the Constitution of India, I Gulab Chand Kataria, Governor of Assam, recommend
recommend that the Nagaon University Bill 2023 be taken into consideration by the Assam Legislative Assembly. মই মাননীয় মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে দি নগাঁও ইউনিভাৰ্চিটি বিল 2013 বিধেয়কখন বিবেচনা কৰিবলৈ সদনক অনুৰোধ জনাইছোঁ। মই এতিয়া বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন বিবেচনা কৰাত সদনৰ সন্মতি আছেনে? যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া আলোচনা প্ৰথমতে শ্ৰী ভৰত চন্দ্ৰ নৰ। মই অনুৰোধ কৰিছোঁ, আমাৰ বহুতখিনি ইউনিভাৰ্চিটি বিল আছে, আমি বাৰে আৰু কিবা নকৰোঁ, মুভটো হ'ব মানে মই ইন জেনেৰেল ডিছকাশ্যনটো কৰক। নগাঁওটোৰ নামতে আমি সেইটো কৰি ইয়াৰ ওপৰত ৰিপ্লাই দিব, ইয়াৰ পিছত আমি ডাইৰেক্ট চব বিলটো টেক আপ কৰিম। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত আছে, আমি গোটেই আমাৰ 12টা না 14টা বিল আছে। ছাৰ, মাননীয় অধ্যক্ষ মহোদয়, আজি অসম চৰকাৰে প্ৰায় 6টা নতুন ইউনিভাৰ্চিটিৰ বিল আনিছে। তাৰে এটা বিল আমাৰ নগাঁও ইউনিভাৰ্চিটিৰ বিল, এইটোৰ ওপৰতে আমাৰ আলোচনা হ'ব, ইন জেনেৰেল গোটেইবিলাক কভাৰ হ'ব। ছাৰ, আমি 6টা নতুন ইউনিভাৰ্চিটি যে হৈছে, নগাঁও ইউনিভাৰ্চিটি, দ্য গুৰুচৰণ ইউনিভাৰ্চিটি, বঙাইগাঁও ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, তাৰপিছত ছাৰ শিৱসাগৰ ইউনিভাৰ্চিটি, আমি ছাৰ নতুনকৈ ইউনিভাৰ্চিটি অসমত চৰকাৰে নতুনকৈ ইউনিভাৰ্চিটি খুলিব বিচাৰিছে, আমি এইটো ভাল পাইছোঁ, আমাৰ এইটো ছাপোৰ্ট আছে। আৰু ছাৰ বাকীবিলাক চব ইউনিভাৰ্চিটি আৰু এমেণ্ডমেণ্ট আহিছে। ছাৰ, কিন্তু নতুন যে ইউনিভাৰ্চিটি হ'ব, আমি চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ যে ইউনিভাৰ্চিটি হ'বৰ কাৰণে মানে কেনেকুৱা আন্তঃগাঁথনি লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা লাগে। এই যে 6খন ইউনিভাৰ্চিটি আপোনালোকে যে নতুনকৈ খুলিবলৈ লৈছে, এইবিলাক আগতে কলেজ আছিল, এতিয়া ইউনিভাৰ্চিটি কৰিবলৈ ওলাইছে, তাত আচলতে প্ৰয়োজনীয় আন্তঃগাঁথনিটো আছেনে নাই, 1 নম্বৰ। 2 নম্বৰ, তাৰ ৰেজিষ্টাৰটো এপইণ্টমেণ্ট কেনেকৈ দিব, কাৰণ এই কলেজবিলাকত এতিয়া প্ৰিন্সিপাল আছে। এতিয়া কিছুমান প্ৰিন্সিপাল ৰিটায়াৰ্ড হ'ব 2 মাহ বা 3 মাহত, হয়তো 2 মাহ 3 মাহত ৰিটায়াৰ্ড হোৱাৰ পিছত তাত আপোনালোকে ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব পাৰিব। কিন্তু কিছুমান কলেজৰ হয়তো 1 বছৰ বা 2 বছৰ আছে প্ৰিন্সিপালৰ কাৰ্যকাল, তাত কি কৰিব, প্ৰিন্সিপাল কোন হ'ব, ৰেজিষ্টাৰ কোন হ'ব, সেইটো আমি চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ। আৰু ছাৰ, ভাইচ চেঞ্চেলৰ যিটো এপইণ্টমেণ্ট, মাজতে ছাৰ অসম চৰকাৰে মাননীয় উপাধ্যক্ষ মহোদয় 5খন ইউনিভাৰ্চিটিত 5জন ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট দিছে, গোটেইকেইজন বাহিৰৰ পৰা আনিছে। অসমত ছাৰ লোকেল টেলেণ্টেড মানুহ নাই নেকি ভাইচ চেঞ্চেলৰ হ'বৰ কাৰণে? আপোনালোকে যে 6টা ইউনিভাৰ্চিটি আকৌ এতিয়া আৰম্ভ কৰিবলৈ ওলাইছে, তাত আমাক এইটো আপোনালোকে জানিবলৈ দিয়ক যে আপোনালোকে ভাইচ চেঞ্চেলৰ অসমৰ বাহিৰৰ পৰা আনিব নেকি, নে অসমৰ পৰা লোকেল টেলেণ্টেড মানুহ বিচাৰি পেলাই আপোনালোকে নিযুক্তি দিব। আৰু ছাৰ, এই ইউনিভাৰ্চিটিবিলাকত যিবিলাক এক্সিকিউটিভ কোৰ্ট হ'ব, EC, এই ECবিলাকৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হ'ব, সেইটো আমি ছাৰ চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ। আৰু ছাৰ, এই নতুন ইউনিভাৰ্চিটিবিলাকৰ জুৰিডিকশ্যনটো কি হ'ব, কাৰণ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ জুৰিডিকশ্যন আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জুৰিডিকশ্যন আছে, আৰু জুৰিডিকশ্যনটো ক'ৰ পৰা কেনেকৈ হ'ব নতুন ইউনিভাৰ্চিটিবিলাকৰ, আৰু এফিলেটেড কলেজবিলাক কোনবিলাক কলেজ তেওঁলোকৰ আণ্ডাৰত এফিলেটেড হ'ব, সেইটো আমি জানিব বিচাৰিছোঁ। আৰু ছাৰ, UGC গাইডলাইন্সটো এই নতুন ইউনিভাৰ্চিটিবিলাকে ফ'ল' কৰিবনে নকৰে, বা নে কি নতুন গাইডলাইন্স আপোনালোকে উলিয়াব নেকি, সেই কথাখিনি মই ছাৰ নতুন ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত মই এই কথাখিনি ক'লোঁ। বাকী মই ছাৰ, যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত আমি ইন জেনেৰেল আলোচনা কৰিব পাৰোঁ, ছাৰ অসম চৰকাৰে আমাৰ অসমত ছাৰ এতিয়া মিচিং, ৰাভা, দেউৰী, তিৱা, গাৰো, কাৰ্বি এনেকৈ চব আত্যবাই মিলি পেলাই এটা অৰ্গেনাইজেশ্যন কৰিছে, এইটো ইণ্ডিজিনিয়াছ সাহিত্য সভা। এই ইণ্ডিজিনিয়াছ আত্যবাই কৈ আছে যে 5ম শ্ৰেণীলৈকে মিচিং, ৰাভা, দেউৰী, তিৱা, ডিমাচা তেওঁলোকক লেংগুৱেজ নহয়, শিক্ষাৰ মাধ্যমটো তেওঁলোকৰ লেংগুৱেজত দিব লাগে, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, নট লেংগুৱেজ। ছাৰ, আমাৰ জনতা ভৱনৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ কনফাৰেন্স হলত 7 ফেব্ৰুৱাৰী 2022 তাত এটা মিটিং হৈছিল, এখন মাইনাছ হৈছিলে, এই মাইনাছটো চৰকাৰে একচেপ্ট কৰিছে। এই মাইনাছৰ 2 নম্বৰত লিখা আছে যে মিচিং, ৰাভা, দেউৰী, তিৱা এইবিলাক 5ম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰা হ'ব।
তাৰপিছত আপোনালোকে এইটো কিন্তু শিক্ষাৰ মাধ্যম কৰিবৰ কাৰণে কোনো কেবিনেট ডিচিজন এতিয়ালৈকে লোৱা নাই। তাৰপিছত 22 আগষ্ট 2022 আপোনালোকে আসাম এডমিনিষ্ট্ৰেটিভ কলেজ খানাপাৰাত আকৌ এই আপোনাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল সংঘৰ আইত্যবাৰ লগত আপোনালোকৰ মিটিং হৈছিলে, তাতো মাইনাছ হৈছিলে। কিন্তু আপোনালোকে এতিয়ালৈকে এই মিচিং, ৰাভা, দেউৰী আপোনালোকে এতিয়ালৈকে শিক্ষাৰ মাধ্যম নকৰিলে। ছাৰ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 নিউ এডুকেশ্যন পলিচি 2020 তাত ভাষাৰ ক্ষেত্ৰত এইটো সিদ্ধান্ত লৈছে যে বিদ্যালয়ত শিক্ষাদানৰ ভাষা 5ম শ্ৰেণীলৈকে ঘৰুৱা ভাষাত হ'ব লাগে আৰু সম্ভৱ হ'লে 8ম শ্ৰেণীলৈকে মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰিব লাগে। কিন্তু অসম চৰকাৰে কৰা নাই। ছাৰ, 2016 চনৰ ইলেকশ্যনৰ আগতে মাননীয় 2016-21 মই তাৰিখটো পাহৰিছোঁ, জুনাইত TMPK MMK কিবা অধিৱেশন হৈছিলে, তাত মাননীয় মুখ্যমন্ত্ৰী মুখ্য অতিথি আছিলে। তেতিয়া তেওঁ তাতে কৈছিলে যে আমাৰ চৰকাৰে 5ম শ্ৰেণীলৈকে মিচিং, ৰাভা, দেউৰী, তিৱাক শিক্ষাৰ মাধ্যম কৰা হ'ব। তাৰপিছত ছাৰ মৰিগাঁৱত ৰিপাব্লিক ডে নে 15 আগষ্ট আছিলে, মই পাহৰি গৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী তাত গৈছিলে পতাকা উত্তোলন কৰিবলৈ। তাতো তেওঁ কৈছিলে যে মিচিং, ৰাভা, দেউৰী, তিৱাক মানে 5ম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰা হ'ব। কিন্তু এতিয়ালৈকে কৰা নাই, কেবিনেট মিটিং পতা নাই। তাৰপিছত ছাৰ যোৱা 30 মে' তাৰিখে 30 মে' 2023 গোগামুখত মিচিং আগম কেবাঙৰ 24 সংখ্যক জেনেৰেল অধিৱেশন, সাধাৰণ অধিৱেশন হৈছিলে, য'ত 20,000 মিচিং মানুহ গোট খাইছিলে। মোকো নিমন্ত্ৰণ কৰিছিলে, মই যাব নোৱাৰিলোঁ। তাত মাননীয় মুখ্যমন্ত্ৰী গৈছিল, মাননীয় শিক্ষামন্ত্ৰী আছিল। 20,000 মানুহৰ আগত মুখ্যমন্ত্ৰীয়ে ক'লে যে মিচিং, ৰাভা, দেউৰী, তিৱাক 5ম শ্ৰেণীলৈকে আমি শিক্ষাৰ মাধ্যম কৰিম। কিন্তু কেবিনেট মিটিং পতা নাই। কেবিনেট মিটিং নাপাতি আপুনি শিক্ষা বিভাগে সমগ্ৰ শিক্ষা এক্সিকিউটিভ ডাইৰেক্টৰে 19 জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন 19 জুন তাৰিখে 19 জুন 2023 এই গোগামুখৰ মিটিঙৰ পিছত সমগ্ৰ শিক্ষা এক্সিকিউটিভ ডাইৰেক্টৰে এটা অৰ্ডাৰ উলিয়াইছে, মিচিং ভাষাটো 5ম শ্ৰেণীলৈকে লেংগুৱেজ হ'ব, মিডিয়াম নহয়। কিন্তু মিডিয়াম বিচাৰিছে মিচিং আগম কেবাঙে, ৰাভা সাহিত্য ভাই, তিৱা সাহিত্য ভাই, দেউৰী সাহিত্য ভাই। ছাৰ, কিন্তু মিচিঙক দিব নোৱাৰে, ৰাভাক দিব নোৱাৰে, তিৱাক দিব নোৱাৰে। এই ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য ভাই ডিমাণ্ড কৰিছিলে মিচিং, ৰাভা, দেউৰী, তিৱাক 5ম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম দিব লাগে আৰু কাৰ্বি ভাষাক 8ম শ্ৰেণীলৈকে দিব লাগে, গাৰো ভাষাক 12ক শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰিব লাগে। আপোনালোকে বড়ো ভাষাক 12ক শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰিলে, সেইটো আমি ধন্যবাদ জনাইছোঁ, আমি এইটো ভাল পাইছোঁ। কিন্তু মিচিং, ৰাভা, দেউৰী, তিৱাই বা গাৰোৱে, কাৰ্বিয়ে কি অপৰাধ কৰিলে যে আমাৰ তেওঁলোকক দিয়া নাই? তাৰপিছত আৰু কি দিছে আপোনালোকে কেবিনেটত? সান্তালী লেংগুৱেজে মাধ্যম কোনোদিনে বিচৰা নাছিলে। আপোনালোকে কেবিনেট মিটিং পাতি সান্তালী লেংগুৱেজ, বুঢ়া আদিবাসী লেংগুৱেজ আপোনালোকে শিক্ষাৰ মাধ্যম কৰিলে। কিন্তু তাতো মিচিং, ৰাভা, দেউৰী, তিৱা এইটো নাহিলে কেবিনেটত। ছাৰ, 24 মে' তাৰিখে 2023 মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিছিলে এই মিচিং, ৰাভা, দেউৰী ইণ্ডিজিনিয়াছ এই অৰ্গেনাইজেশ্যনে। তেতিয়াও CM কৈছিলে এইটো হ'ব, কিন্তু কোনোদিনে নহয় এইটো। ছাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ৰিজলিউশ্যন লৈছে, আছাম গভৰ্ণমেণ্টলৈ পঠিয়াইছে যে কাৰ্বি ভাষাক 8ম শ্ৰেণীলৈকে মিডিয়ামত ইনচাৰ্চন কৰিব লাগে আৰু কাৰ্বি আংলঙত যিবিলাক তিৱা মানুহ আছে, যিবিলাকে তিৱা লেংগুৱেজ কৰে, তিৱাটো 5ম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰিব লাগে। ছাৰ, অকল এইটোৱে নহয়, মই আটাইতকৈ ছাৰ মোৰ দুখ লাগে অতি পৰিতাপৰ বিষয়, আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ, তেখেতে এটা বেলেগ এটা বেকগ্ৰাউণ্ডৰ পৰা তেখেতে আহিছিলে। তেখেতে মিচিং মিমাক্কেবাঙৰ তেখেতে প্ৰেচিডেণ্ট আছিলে। মানে 6 শিডিউল লাগে মিচিঙক, ন' 6 শিডিউল ন' ৰেচ, সেইটো তেখেতৰ মূল দাবী আছিলে। তাত মিচিঙৰ ভাষা, সংস্কৃতি, আলি আই লৃগাং বন্ধ হৈ গোটেইবিলাক আছিলে। কিন্তু তেখেতে বিজেপিত যোগদান কৰাৰ পিছত, মাননীয় শিক্ষামন্ত্ৰী হোৱাৰ পিছত তাৰ তেখেতৰ আগৰ গোটেই বুৰঞ্জী, তেখেতৰ অতীত বুৰঞ্জী তেখেতে পাহৰি পেলাইছে। মিচিং ভাষাক আপুনি ইমান কিয় বেয়া পায়? ৰাভা, দেউৰী, তিৱাক আপুনি কিয় বেয়া পায়? সান্তালীক দিব পাৰে, বড়ো ভাষাক দিব পাৰে, যে আপুনি গাৰো ভাষাকো 12ক শ্ৰেণীলৈকে ডিমাণ্ড দি আছে। আপুনি কিয় ভাল পাইছে? ছাৰ, এতিয়া ভৈয়াম জনজাতি মন্ত্ৰী থাকোঁতে নকৰিলে এইবোৰ কাম, মাননীয় আপুনি বিৰোধ কৰিছিলে সেই সময়ত, কংগ্ৰেছত থাকোঁতে আপুনি বিৰোধ কৰিছিলে আৰু মাননীয় শিক্ষামন্ত্ৰীয়ে আজি ভাল পাইছে নতুনকে কেবিনেট মিটিং পাতি ছাৰ এইবিলাক নকৰাৰ কাৰণে
আপুনিয়ে ভৈৰাম জয়ন্তী মন্ত্ৰী আছিলে কংগ্ৰেছৰ দিনত, আপুনি নকৰিলে, আৰে ইণ্ডিজিনিয়াছ আপুনি বিৰোধ কৰিছিলে। ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভাই কি কৰিলে, দিল্লী পালেগৈ। দিল্লীত আপোনাৰ 20 জুলাইৰ পৰা 26 জুলাই দিল্লীত আছিলে প্ৰধানমন্ত্ৰীৰ এপইণ্টমেণ্ট বিচাৰি, গৃহমন্ত্ৰীৰ এপইণ্টমেণ্ট বিচাৰি, ঘৰিয়ালৰ অৰ্জুন মুণ্ডাৰ এপইণ্টমেণ্ট বিচাৰি প্ৰধানমন্ত্ৰীক লগ নাপালে, গৃহমন্ত্ৰীক লগ নাপালে, কিন্তু মেমৰেণ্ডাম দিলে, ৰাষ্ট্ৰপতিক দিলে। অৰ্জুন মুণ্ডাক তেওঁলোকে লগ পাইছে, জনজাতি পৰিক্ৰমা মন্ত্ৰী। অৰ্জুন মুণ্ডাই কি কৈছে জানে, অসম চৰকাৰে কি কৰি আছে, কিয় দিয়া নাই, মই ষ্ট্ৰং লেটাৰ লিখিম তেওঁলোকলৈ, ডেলিগেশ্যনক কৈছে। আৰু ৰাষ্ট্ৰপতিয়ে আমাৰ অসমৰ ছেক্ৰেটাৰী ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টলৈ চিঠি লিখিছে, আপুনি চিঠি পাইছে যে কিয় কৰা নাই। ছাৰ এইটো ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য বা মিচিং, ৰাভা, দেউৰী, তিৱাই সেইটো এনেই বিচৰা নাই ছাৰ, এইটো আমাৰ সাংবিধানিক আমাৰ অধিকাৰ আছে। ভাৰতীয় সংবিধানৰ আৰ্টিকল 350A তাত লিখা আছে যে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যম তেওঁলোকৰ নিজৰ লেংগুৱেজত হ'ব লাগে। আৰ্টিকল 350A, শিক্ষাৰ অধিকাৰ আইন, ৰাইট টু এডুকেশ্যন এক্ট 2009 তাত লিখা আছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ছাৰ লিখা আছে। কিন্তু আপোনালোকে মাইনাছটো একচেপ্ট কৰিছে, সকলো একচেপ্ট কৰিছে, কিন্তু আপোনালোকে কেবিনেট মিটিং, আপোনালোকৰতো 100খন কেবিনেট মিটিং হৈ গ'ল, 100খন কেবিনেট মিটিং হৈ গ'ল। এই এখনো কেবিনেট মিটিঙত মিচিঙৰ কথা নোলালে, ৰাভাৰ কথা নোলালে, দেউৰীৰ কথা নোলালে, তিৱাৰ কথা নোলালে। অন্ততঃ আপুনি মাননীয় শিক্ষামন্ত্ৰী হিচাপে মই যিটো কৈছোঁ যে আপোনাৰ পৰা মিচিঙে, ৰাভাই, তিৱাই, দেউৰীয়ে এনেকুৱা আশা কৰা নাছিল যে আপোনাৰ পৰা যে এনেকুৱা অন্যায় হ'ব, আপুনি যে এনেকুৱা অবিচাৰ কৰিব, সেই কথা তেওঁলোকে ভবা নাছিল। ছাৰ এইকাৰণে মই চৰকাৰক এতিয়াও অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী আজি নাই, যে আপুনি বড়ো ভাষাক যেনেকৈ দ্বাদশ শ্ৰেণীলৈকে দিলে, চান্তালী ভাষাক যেনেকৈ তেওঁলোকে নিৰ্বিচাৰাকৈ আপুনি শিক্ষাৰ মাধ্যম দিলে, তেনেকৈ আপুনি মিচিং, ৰাভা, দেউৰী, তিৱাক 5ম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰক, বড়ো কাৰ্বি ভাষাক 8ম শ্ৰেণীলৈকে দিয়ক, আৰু তিৱাক কাৰ্বি আংলঙত 5ম শ্ৰেণীলৈকে আৰু ৰাভাক দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰক। ছাৰ মই এইটো অনুৰোধ কৰিছোঁ। আৰু ছাৰ আপুনি উপাধ্যক্ষ, আপুনিও বড়ো ট্ৰাইবেল মানুহ, যে আপোনাকো মই অনুৰোধ জনাইছোঁ, যদি এডুকেশ্যন মিনিষ্টাৰ নকৰে আপুনি চিফ মিনিষ্টাৰৰ লগত কথা পাতক, যে মিচিং, ৰাভা, তিৱা, দেউৰী, কাৰ্বি, ৰাভা আপুনি আমাক শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত আমাক হেল্প কৰক, আমাক বচাওক। থেংক ইউ। মাননীয় সদস্য ফণীভূষণ চৌধুৰী। উপাধ্যক্ষ মহোদয়, আচলতে এতিয়া এমেণ্ডমেণ্টৰ ওপৰত কম যে গোটেই তাৰমানে শিক্ষা ব্যৱস্থাটোৰ ওপৰত কম, এনেধৰণৰ কথাটো লাগিছে। মই নিজকে প্ৰশ্ন হৈছে, যিয়ে নহওক মই আচলতে এমেণ্ডমেণ্টৰ ওপৰতে মই সীমাবদ্ধ ৰাখিম মোৰ বক্তব্যখিনি। মাননীয় উপাধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে যোৱা টাৰ্মত 2017 চনত কটন কলেজ ইউনিভাৰ্চিটি বিল আনিছিল। কি কয়, বজালী কলেজক ভট্টৰাদেৱ ইউনিভাৰ্চিটিকৈ আপগ্ৰেডেশ্যন কৰিছিল। আৰু ভট্টৰাদেৱ কলেজক আপগ্ৰেডেশ্যন কৰাৰ সময়ত এটা কথা তাতে তাৰমানে এটা উল্লেখ আছিল যে জইণ্ট ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম nominated by government shall act as the first registrar of the university and until a regular registrar is appointed. এইটো আছিল তাৰমানে ভট্টৰাদেৱ ইউনিভাৰ্চিটি। আৰু ভট্টৰাদেৱ ইউনিভাৰ্চিটি আৰু এটা কথা উল্লেখ আছে, এটা তাৰমানে তাৰ 10ত সাপ্লছ 10ত 55ত the present principal of Bojali College shall hold an administrative stock academic post deemed appropriate to the rank, qualification and status of the incumbent. এইটো হৈছে তাৰমানে ভট্টৰাদেৱ ইউনিভাৰ্চিটি যেতিয়া হৈছিল এই প্ৰভিজনটো ৰাখিছিল। ঠিক তেনেধৰণে 2017 চনত যেতিয়া কটন কলেজ ইউনিভাৰ্চিটি বিল আনিছিল, তাত তাৰমানে লেখা আছিল, এই বিলখন আছিল, as Joint Secretary Department of Higher Education Government of Assam nominated by government shall act as the first registrar of the university until a regular registrar is appointed. এইটো আছিল তাৰমানে ভট্টৰাদেৱ ইউনিভাৰ্চিটি আৰু কটন ইউনিভাৰ্চিটিৰ তাৰমানে ৰেজিষ্টাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত উল্লেখ কৰা কি আছে। কিন্তু এইবাৰ
তাৰমানে যি 6খন বিল আনিল তাৰমানে নগাঁও কলেজকে আদি কৰি শিৱসাগৰ বঙাইগাঁও এই 6খন কলেজৰ ক্ষেত্ৰত এটা কথা আহিলে নট উইথষ্টেণ্ডিং এনিথিং কণ্টেইনড ইন দি এক্ট দি ফাৰ্ষ্ট ৰেজিষ্টাৰ অফ বঙাইগাঁও ক্ষেত্ৰত কৈছোঁ মই বঙাইগাঁও ইউনিভাৰ্চিটি শ্বেল বি দি এক্সিষ্টিং প্ৰিন্সিপাল অফ বঙাইগাঁও কলেজ টিল দি কমপ্লিশ্যন অফ দি ৰিমেইনিং টাৰ্ম এজ প্ৰিন্সিপাল। এইটো তাৰমানে আগৰ তাৰমানে ভট্টদেৱ বা কটন ইউনিভাৰ্চিটি যিটো আছিল এইবাৰ তাৰমানে 6খন ইউনিভাৰ্চিটিত প্ৰিন্সিপালবিলাককে তাৰমানে ৰেজিষ্টাৰ হ'ব বুলি ফাৰ্ষ্ট ৰেজিষ্টাৰ হ'ব বুলি তাৰমানে বিলখনত আনিলে। এতিয়া মোৰ কথাটো হৈছে মই বঙাইগাঁও কলেজলৈ মই কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ যিগৰাকী বৰ্তমান প্ৰিন্সিপাল আছে এই প্ৰিন্সিপাল যিজন আছে এই প্ৰিন্সিপালৰ দিনত তাৰমানে বহুখিনি তাতে আপোনালোকে কাকতে পাই আছে। এতিয়া অসমৰ বিভিন্ন কলেজত তাৰমানে এছিষ্টেণ্ট প্ৰফেচাৰ এপইণ্টমেণ্ট হৈছে, আমাৰ বঙাইগাঁও কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ এপইণ্টমেণ্ট হোৱা নাই। 6টা পষ্ট ভেকেণ্ট আছিল, এটাতো এপইণ্টমেণ্ট নহ'ল। এতিয়া আমি তাৰমানে বঙাইগাঁও কলেজৰ ক্ষেত্ৰত যদি আমি যদি কওঁ যে বঙাইগাঁও কলেজ আজি কি হৈছে, বঙাইগাঁও কলেজৰ ক্ষেত্ৰত তাৰমানে UGCৰ আনএইডেড কলেজ হৈ গৈছে। আনএইডেড লিষ্টত তাৰমানে বঙাইগাঁও কলেজ গৈছে। আৰু বঙাইগাঁও কলেজৰ সময়ে বাতৰি কাকতত তাৰমানে স্থান পাইছে আজিৰ পৰা কেইদিনমান আগত তাৰমানে বঙাইগাঁও কলেজৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে তাৰমানে আন্দোলনত নামিবলৈ গৈছে, তেনে খোৱা পানী নাই অমুক নাই তোমাৰ এনেধৰণে আপোনালোকে টিভিয়ে বাতৰি কাকতে নিশ্চয় পাইছে। গতিকে এইগৰাকী এতিয়া বঙাইগাঁওবাসী ৰাইজে মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া কেবিনেটত গৈছিল বঙাইগাঁওবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ আবেদন জনাইছে যে বঙাইগাঁৱত ইউনিভাৰ্চিটি হ'ব লাগে, আপগ্ৰেড কৰিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বঙাইগাঁওবাসী ৰাইজৰ আবেদনক সঁহাৰি জনাই তেখেতে বঙাইগাঁও ইউনিভাৰ্চিটি ঘোষণা কৰিলে। আমি বঙাইগাঁওবাসী ৰাইজে তেখেতক ধন্যবাদ জনাই তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। এতিয়া কথাটো হৈছে আমি বিচাৰিছোঁ যে বঙাইগাঁও ইউনিভাৰ্চিটিখন ভাল হওক, কিন্তু আমাৰ তাৰমানে বঙাইগাঁওবাসী ৰাইজৰ শংকা তাৰমানে তাৰে যিসকল প্ৰবক্তা আছে প্ৰবক্তাসকলৰ শংকা যে এইগৰাকী অধ্যক্ষ যদি তাতে ৰেজিষ্ট্ৰাৰ হিচাপে থাকে তেতিয়াহ'লে সেই ইউনিভাৰ্চিটিখন তাৰমানে ঠিকমতে পৰিচালিত নহ'ব। ঠিক আজি যেনেকৈ তাৰমানে আনলিষ্টেড হৈছে UGCৰ আনলিষ্টেড হৈছে, আজি যেনেকৈ তাৰমানে 6জন এছিষ্টেণ্ট প্ৰফেচাৰ এপইণ্টমেণ্ট হ'ল, আজি যেনেকৈ তাৰমানে তাতে আগতে ইংলিছ আৰু হিন্দীত তাৰমানে PG আছিল, এইবাৰ তাৰমানে হিন্দী আৰু ইংলিছত তাৰমানে এডমিশ্যন PG এডমিশ্যন হ'ল, 5th ফাৰ্ষ্ট এডমিশ্যন হ'ল, এনেধৰণৰ অৱস্থাবিলাক তাৰমানে হৈ থাকিব। গতিকে মই সেইকাৰণে তাৰ বঙাইগাঁওবাসী ৰাইজে বিচাৰিছে যে এই ৰেজিষ্ট্ৰাৰজন অন্ততঃ বঙাইগাঁও ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যাতে বাহিৰৰ পৰা তাৰমানে গভৰ্ণমেণ্টে বিচৰা ধৰণে যাতে এপইণ্টমেণ্ট দিয়ে সেই কথাটো বঙাইগাঁওবাসী ৰাইজে বিচাৰিছে। আৰু সেইকাৰণে মই এমেণ্ডমেণ্টটো আনিছোঁ। আৰু এই ক্ষেত্ৰত অকল বঙাইগাঁও ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আনিলে বেয়া কথা হ'ব বুলি ভাবি, বেয়া দেখা হ'ব বুলি ভাবি মই গোটেইকেইখন ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আনিছোঁ যে আমি আনিছোঁ যে মই গোটেইকেইখন তাৰমানে নগাঁওকে আদি কৰি 6খন ইউনিভাৰ্চিটি আনিছোঁ। মই একেবাৰে কি বিচাৰিছোঁ আমি সেই কথাখিনি পাঠ কৰি দিছোঁ যে নট উইথষ্টেণ্ডিং এনিথিং contained in the act, the present principal of the college shall hold the post. বহুতকেইটা ইউনিভাৰ্চিটিৰ বিল অনা হৈছে, ভালে কথা, শৈক্ষিক পৰিৱেশ এটা লাগে। কিন্তু মই যে দেখিলোঁ উপাধ্যক্ষ মহোদয়, তাৰমানে আগতে যিটো ফেয়াৰ এণ্ড লাভলি আছিলে আজিৰ দিনত এইটো গ্ল' এণ্ড লাভলি হৈছে, নামটো পৰিৱৰ্তন হৈছে। গুৰুচৰণ কলেজ গুৰুচৰণ ইউনিভাৰ্চিটিৰ কথাটো কওক, বাকী যিমানকেইটা ইউনিভাৰ্চিটি আছে কেম্পাছ একে, নামটো ইউনিভাৰ্চিটি কৰা হৈছে। ইটো ক্ষেত্ৰত আপুনি কৈছে যে না তাতে টকা দিয়া হ'ব, তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ তৈরি কৰা হ'ব, বহুতখিনি কথা কৈছে, ঠিকে আছে। কিন্তু আল্টিমেটলি মই ভাবোঁ আজিৰ দিনত ধন্যবাদ জনাব লাগিব যিবিলাকে গুৰুচৰণ কলেজ বনাইছিল। আজিৰ দিনত যিমান কলেজ বনোৱা হৈছিল, এই কলেজখিনি বনোৱা হোৱাৰ কাৰণে আজি এই কলেজকেইটাক আজি ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে। উপাধ্যক্ষ মহোদয়, আসলে নিউ এডুকেশন পলিসির মতে
নেকৰ এগ্ৰিগেট যেতিয়া লাগাতাৰ 3বাৰ কোনো কলেজে পায় তাৰপিছত এই কলেজটো আমাৰ যিমান জানা যে লাহে লাহে ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত কৰিব লাগে আৰু মন লাগিছে যে এই NEP লাগু হোৱাৰ পিছতে লাহে লাহে প্ৰত্যেকটা কলেজ স্বতন্ত্ৰ হোৱাৰ কাৰণে ইতিমধ্যে NEPত কোৱা হৈছে আৰু এই মতে মতে গভৰ্ণমেণ্টে এনেকুৱা কাম কৰি আছে আৰু মই ভাবোঁ আজিৰ দিনত এই বিলটো আৰু 3টা অনা হ'ব লাহে লাহে আনি কেনে এটা পৰিৱেশ সৃষ্টি কৰা হ'ব কিন্তু মই ভাবোঁ তাৰমানে গুৰুচৰণ কলেজৰ ক্লজ 18A আৰু মই ভাবোঁ যে গোটেইকেইটা আসলে ইমান বিল পড়াৰ সময় এটা বিল ভালকৈ অধ্যয়ন কৰিলে আন এটা বিল টাইমটো একদম কম থাকে তথাপি যিমানখিনি বুজিছোঁ মই যে তাতে এক্স অফিচিয়েল মেম্বাৰ আছে আৰু মেম্বাৰ মতে 2 মেম্বাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি 2জন মেম্বাৰ দেওয়া হৈছে মই এজন বিধায়ক হয় বিধায়ক 2জন থাকাৰ এটা প্ৰভিশন দেওয়া হৈছে ঠিকই আছে কিন্তু কথাটো হৈছে কি আমি যোৱাদিন দেখা পাইছোঁ যে হুজাই ইউনিভাৰ্চিটিত ভাইচ চেঞ্চেলাৰৰ লগত এনেকৈ MLA এনেকুৱা এটা পৰিৱেশ হৈছে য'ত নেকি গোটেই বস্তুটো একদম ভাইৰেল হৈ গৈছে এইটো কাৰণে মই ভাবোঁ যে এই যে MLA 2জন দেওয়া হ'ব তাৰ কাৰণে লোকেল MLA এজন আৰু বেলেগ এজন MLA দিব লাগে নহ'লে এই 2জন MLA ক'ৰ পৰা হ'ব কি হ'ব বস্তুটো একদম ক্লিয়াৰ কৰা নাই এইটো কাৰণে মই ভাবোঁ যে লোকেল MLA এজন আৰু এজন MLA দিব লাগে এইটো কাৰণে এনেকুৱা যদি দেওয়া হয় নহ'লে মই ভাবোঁ এই যে আপোনাৰ হুজাই কলেজৰ যিটো ঘটনা হৈছিল তাৰ পিছতে গোটেই অসমত এটা বেড এটা ৰিপাৰকুশ্যন গৈছে এইটো কাৰণে মন লাগিছে যে MLA 2জনৰ ক্ষেত্ৰত লোকেল MLA এজন দেওয়া হোক আৰু এটা কথা আছে আপোনাৰ আমাৰ ৰামকৃষ্ণ ঘোষ ডাঙৰে থাকিলে ক'ব পাৰিলেহেঁতেন হয় ক'ব পাৰিলে অনুপস্থিত আজি থাকিলে ক'ব পাৰিলে কি কথা আছে আৰু তাতে কোনো কথা আছে নেকি মই ক'ব পাৰি প্লিজ তেতিয়া আৰু বেছিকৈ ক'ব পাৰিলে এড্ৰেছ দ্য চেয়াৰ ক'ব আপুনি কথাখিনি আপোনালোকে হেৰি কৰক one successful entrepreneur to be nominated by the governor মই কৈছিলোঁ যে তাতে লোকেল এজন হ'ব লাগে এণ্টাৰপ্ৰিনাৰ বুলি কোৱা হৈছে নহ'লে ফ্ৰাইডেজ কোম্পানীৰ হয়তো বা কোনো এজন সত্তাধিকাৰী আহি যাব পাৰে কি হৈ যাব পাৰে এইটো কাৰণে স্পেচিফিক কৰি দিব লাগে আৰু যে তাতে লোকেল হ'ব লাগে এণ্টাৰপ্ৰিনাৰ যিজন হ'ব লাগে অধ্যক্ষ মহোদয় তাৰমানে আজিৰ দিনত যিটো মই দেখা পালোঁ যে তাতে পেঞ্চনৰ কথা কোৱা হৈছে তাতে চেলাৰীৰ কথা কোৱা হৈছে মন লাগিছে এই DHE পেঞ্চন চেলাৰী এইখিনি কৰিব কিন্তু প্ৰমোশ্যনৰ ক্ষেত্ৰত কোনো কথা তাতে কোৱা হোৱা নাই মন লাগিছে প্ৰমোশ্যনটো ইনক্লুড কৰিব লাগে আজি প্ৰমোশ্যন কৰাৰ ক্ষেত্ৰত কেনেকুৱা কি হ'ব কেনেকুৱা কি বস্তু হ'ব এইখিনি বস্তু আমি এই বিলত আমি দেখিব পৰা নাই আর বিশেষ করে আমি একটা কথা বলতে চাই যে গুরুজন কলেজে সেলফ ফাইন্যান্সিং ডিপার্টমেন্ট আছে প্রত্যেকটা কলেজে আছে বিশেষ করে বায়োটেকনোলজি 2 নম্বর ইকোলজি অ্যান্ড এনভায়রনমেন্ট সায়েন্স বিজনেস অ্যাডমিনিস্ট্রেশন কম্পিউটার সায়েন্স মাস কমিউনিকেশন তো সেই ক্ষেত্রে আমি বলতে চাই যে সেলফ ফাইন্যান্সিং যেগুলো ডিপার্টমেন্ট যেগুলো আছে সেই ডিপার্টমেন্টের ক্ষেত্রেও সরকার যাতে সেই ডিপার্টমেন্টগুলো যাতে এগিয়ে নেওয়ার জন্য সরকার যাতে তার তৎপরতা নিয়ে থাকে কারণ আমরা একটা আইন একটা পাস করব সেই আইন পাস করা যাতে মানুষের জন্য হয় মানুষের উপকারের জন্য হয় যাতে সেই ক্ষেত্রে আমার মন্ত্রী মহোদয়ের কাছে আমার অনুরোধ থাকবে এবং বিশেষ করে এখানে হইব এই বিলের মধ্যে আরো অনেকগুলো জিনিস আমরা দেখতে পেরেছি এবং বিশেষ করে সেই বিলের সেই জিনিস যেগুলো আছে সেগুলো যদি আমরা ভালো করে যদি খুঁটিনাটি জিনিসগুলো যদি ভালো করে যদি আমরা অধ্যয়ন করি তাহলে দেখতে পারবো যে সামনের দিনে এই জিনিসগুলো অ্যামেন্ডমেন্ট না করলে হয়তোবা আমরা ইউনিভার্সিটি করার মতো একটা বিল এখানে উত্থাপন করছি সেই বিল আমি জানি যে আমরা যদি সেটা সমর্থন না করি তবুও বিল পাস হবে
বিকজ অফ দ্যাট আপনাদের সেই মেজরিটি ঠিক আছে। আছে, মেজরিটি আপনাদের আছে, আপনারা করতে পারবেন। Thank you. তাই মনে করি যেহেতু আপনাদের মেজরিটি আছে, মেজরিটির বলে সেই জিনিসটা না করে সেই যে জিনিসগুলো আছে যেগুলো অ্যামেন্ডমেন্ট দেওয়া হয়েছে সেগুলো ভালো করে অ্যামেন্ডমেন্ট করা হোক, করে না করলে হয়তো বা সামনের দিনে একটা বিপদ সৃষ্টি হবে। আর আমি একটা জাস্ট একটা কথা বলবো, ধন্যবাদ। আসাম ইউনিভার্সিটি অ্যাফিলিয়েটেড ইউনিভার্সিটি হইব এবং গুরুচরণ লাস্ট পয়েন্ট স্যার, গুরুচরণ কলেজ হচ্ছে গিয়ে নন অ্যাফিলিয়েটেড ইউনিভার্সিটি গুরুচরণ কলেজ করতে যাচ্ছেন। আমার অনুরোধ থাকবে যে আসাম ইউনিভার্সিটি থেকে গুরুচরণ ইউনিভার্সিটি প্রায় ডিস্টেন্সের সামান্য ডিস্টেন্স, তো একটাকে যেভাবে আপনার তেজপুরকে নন অ্যাফিলিয়েটেড ইউনিভার্সিটি করেছেন, গুরুচরণ কলেজকে নন অ্যাফিলিয়েটেড করেন, নাহলে দুইটা কলেজের মধ্যে দুইটা ইউনিভার্সিটির মধ্যে একটা কনফ্লিক্টের সৃষ্টি হতে পারে। এবং সামনের দিনে আমি মনে করি যে আস্তে আস্তে যেভাবে সরকার পদক্ষেপ নিচ্ছে, আজকে গুরুচরণ কলেজ বলুন, সামনের দিন হাইলাকান্দিতে বলুন, তারপর করিমগঞ্জে বলুন, অর্থাৎ প্রত্যেকটা কলেজকে আস্তে আস্তে যে ইউনিভার্সিটি রূপান্তরিত করা হবে সেই ক্ষেত্রে নন অ্যাফিলিয়েটেড করা হোক। এবং গুরুচরণ কলেজের যে ফ্যাকাল্টি যেগুলো যারা টিচার যারা আছে, যারা সেখানে কাজ করা ট্রান্সফারের ক্ষেত্রে আমি জানি যে আপনাদের যে রুলস মতে একটা কলেজের ট্রান্সফার একটা জায়গা করতে হয়তো বা প্রবলেম আছে, সেই ক্ষেত্রে সরকার যাতে সচেষ্ট ভূমিকা থাকে সেটাই আমি অনুরোধ করছি। উপাধ্যক্ষ মহোদয়, মোৰ সন্দৰ্ভত হোজাই ইউনিভাৰ্চিটিৰ কিবা নাম ওলাইছিলে। মই নাম কোৱা নাই, মই কৈছোঁ ইনচিডেণ্ট হৈছিল, যদি থাকে আপুনি ক'ব পাৰে। শুনিছোঁ, মই বাহিৰৰ পৰা শুনিছোঁ, তো আপুনি যদি পাৰ্মিশ্যন দিয়ে মই ক্লিয়াৰ কৰি দিব পাৰোঁ কথাটো। কি ক'ব বিচাৰিছে? নাই, ক'ব খুজিছোঁ তেখেতে ইউনিভাৰ্চিটি সন্দৰ্ভত যিখিনি কৈছে মই যিটো শুনিছোঁ, কথাটো হ'ল বেয়াকৈ একো কোৱা নাই, হা বেয়াকৈ একো কোৱা নাই, ঠিকে আছে। নাই, কিবা কাজিয়াৰ কথা কিবা কৈছে, নাই নাম কোৱা নাই, তেওঁ আমাৰ আপুনি কোৱা নাই, হেৰি কোৱা নাই, যদি বিচাৰে তেনেহ'লে মই ক'ব পাৰিম। নাই, আপুনি যদি কয় নাই, ভালকে কৈছোঁ, যদি বিচাৰে তেনেহ'লে মই ক'ব পাৰিম। কিবা ক্লিয়াৰ কৰিব বিচাৰে 1 মিনিটত আপুনি। অ'কে বিতংকে ক'ম বাৰু। নাম কোৱা নাই, এইটো কাৰণে কোনো কণ্ট্ৰভাৰ্চি আহিব নালাগে। আপোনাৰ ওচৰত বহাজনে আপোনাৰ নামটো কৈছিল, ৰূপক শৰ্মা। উপাধ্যক্ষ মহোদয়, হয়, আচলতে মোৰ মানে তেনেকুৱা কোনো এমেণ্ডমেণ্ট নাই যিখন আমাৰ ইউনিভাৰ্চিটিত মানে বিল আনিছে। মই দুটা কথা খালি ক'ব বিচাৰিছোঁ যে আজি আমাৰ বিধানসভাৰ কাৰণে এটা গৌৰৱৰ ফল। আচলতে 6খনকৈ যি নতুন ইউনিভাৰ্চিটি বিল অনা হৈছে তাৰ লগত নগাঁও মহাবিদ্যালয় অট'নমাছ এতিয়া বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিতকৰণৰ কাৰণে এইখন বিল ইতিমধ্যে আলোচনা চলি আছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে যিখন মহাবিদ্যালয়ত মই নিজেই প্ৰাক্তন ছাত্ৰ একতা সভাত আছিলোঁ আৰু বৰ্তমান প্ৰাক্তন ছাত্ৰ সন্মিলনৰ মই সভাপতি, আজি সেই মহাবিদ্যালয়খন আজি বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ব। তাৰ কাৰণে মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। ভাৰতৰ স্বাধীনতা প্ৰাকখনত অৰ্থাৎ 1944 চনৰ 7 আগষ্টতেই কেইজনমান শিক্ষাবিদ, ৰাজনীতিবিদক লৈ এই যি মহাবিদ্যালয়খন আৰম্ভ হৈছিলে, সেই সময়ত প্ৰাক্তন মন্ত্ৰী মতিৰাম বৰা, হলধৰ ভূঞাকে ধৰি কেইবাগৰাকী সমাজ সচেতন ব্যক্তিয়ে এই মহাবিদ্যালয় আৰম্ভ কৰিছিলে, য'ত যজ্ঞেশ্বৰ শৰ্মা সেই সময়ত পণ্ডিত, তেখেত আছিলে তাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। আজি এই মহাবিদ্যালয় স্থাপন কৰা প্ৰত্যেকগৰাকী ব্যক্তিক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আৰু এই মহাবিদ্যালয় আজি সাহিত্য, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতিৰ ক্ষেত্ৰত বহুত ইয়াৰ অৱদান আছে। সাহিত্য সভাৰ সভাপতি হৈছে আমাৰ সেই সময়ত 7জন ছাত্ৰলৈ পৰা আৰম্ভ কৰা এই মহাবিদ্যালয়। আমাৰ সেই সময়ত আমি যদি চাওঁ যে পদ্মশ্ৰী মহিম বৰা আছিলে ফাৰ্ষ্ট বেষ্টৰ ছাত্ৰ, আৰু আমি সাহিত্য সভাৰ সভাপতিৰ পৰা মুখ্যমন্ত্ৰীলৈকে পাইছোঁ নগাঁও মহাবিদ্যালয়। আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীও এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিলে, ৰকিব ৰচন ডাঙৰীয়া আছিলে। গতিকে আমি এই মহাবিদ্যালয় যেতিয়া বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে, আজি এটা ঐতিহাসিক ক্ষণ। এই মুহূৰ্তত মই নিজে সাক্ষী হৈ এই বিধানসভাত আছোঁ, অতি গৌৰৱ অনুভৱ কৰিছোঁ। মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আজি এই 6খন মহাবিদ্যালয় একেলগে এটা দিনত বিল অনাটো এইটো এটা ঐতিহাসিক ক্ষণ। আমি আশা কৰিছোঁ, কেৱল এটা কথাই মই ক'ব বিচাৰিছোঁ যে প্ৰতিখন বিশ্ববিদ্যালয় এটা যাতে বিশিষ্ট মানদণ্ডৰ যাতে হয়, য'ত আমাৰ ফৰেনচিক ছায়েন্সে হওক, চাইবাৰ ছিকিউৰিটিয়ে হওক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হওক বা বিদেশী ভাষা যিবিলাক আমাৰ থাকে, যে প্ৰত্যেকখন বিশ্ববিদ্যালয় যাতে এটা বিশিষ্ট মানদণ্ডৰ হয়, যাতে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহি
আমাৰ যিবিলাক ইউনিভাৰ্চিটি হ'ব তাত যাতে অধ্যয়ন কৰিব পাৰে মই বড়োলেণ্ড এংখং পুনৰবাৰ মই চৰকাৰক ধন্যবাদ জনাই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ মাননীয় সদস্য ভাস্কৰজ্যোতি বৰুৱা চমুৱাই ক'ব ব্ৰিফলি আপোনালোকৰ দলৰ দুগৰাকী অলৰেডি ক'লে ছুটিকে ক'ব অধ্যক্ষ মহোদয় আজি সঁচাকৈ গৌৰৱৰ দিন ছখনকৈ ইউনিভাৰ্চিটি আহিছে কিন্তু আমি একচুৱেলি ইউনিভাৰ্চিটি বুলি ক'লে আমি যিটো বুজি পাওঁ এতিয়া এই ছখন কলেজ আপুনিও নিজে ডাক্তৰ মানুহ কিন্তু প্ৰকৃতাৰ্থত আমাৰ এই ইউনিভাৰ্চিটিবোৰ নামত ইউনিভাৰ্চিটি কলেজবিলাক নামত কলেজৰ পৰা ইউনিভাৰ্চিটি নহয় ভৱিষ্যতে যদি এটা সঁচাকৈ সৰ্বাংগ সুন্দৰ ইউনিভাৰ্চিটি প্ৰকৃতাৰ্থত হয় তেতিয়াহে আমাৰ গ'লটো এচিভ হ'ব ঠিকে আমাৰ চিট বহুত কম আছে ইউনিভাৰ্চিটিবিলাকত সেইকাৰণে বহুত ল'ৰা ছোৱালী মাষ্টাৰ ডিগ্ৰী পঢ়িবগৈ নোৱাৰে আৰু সেইকাৰণে তেনেকুৱা ইউনিভাৰ্চিটি এটা কেম্পাছ হোৱা তেনেকুৱা ধৰণৰ বিল্ডিং হোৱা ফেকালিটিবিলাক ভাল হোৱা আৰু লগতে এটা খুব মই কথা ভাবি আছিলোঁ এই কথাটো ক'ম বুলি ৰূপক শৰ্মা ডাঙৰীয়াই কৈছে আচলতে আমাৰ ইয়াত কিন্তু বিদেশী ভাষা শিকাটো আমাৰ বৰ প্ৰয়োজন বিশেষকৈ আমি সকলোৱে এতিয়া জানো যে জাপানত এতিয়া আমাৰ মেডিকেল লাইনত বহুত ল'ৰা ছোৱালী লাগে কিন্তু জাপানীজ ভাষা আমাৰ ল'ৰা ছোৱালীবিলাকে নাজানে বিশেষকৈ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকক জাপান চৰকাৰে তাত বহুত তেওঁলোকে বিচাৰিছে যে তাত নাৰ্ছিঙত বা অন্যান্য যিবাৰ লেবৰেটৰী টেকনিচিয়ান তেনেকুৱা ধৰণৰ ট্ৰেডত যদি কোনোবা যাব খোজে তেতিয়া তালৈ বহুত অপৰচুনিটি আছে যে ঠিক তেনেকৈ ধৰণে আজি ধৰক চাইনিজ ভাষাটো যদি শিকে বা স্পেনিছ ভাষাটো ৱৰ্ল্ড ৱাইড বহুত বেছিকৈ কোৱা হয় ইংলিছৰ বাহিৰত তেনেকুৱা ধৰণৰ ভাষা যদি আমাৰ ইউনিভাৰ্চিটিবিলাকত যদি সঁচাকৈ আমাৰ ইন্ট্ৰডাকশ্যন আমি কৰোঁ আমাৰ যিবোৰ ৰেগুলাৰ আমাৰ ভাষা সেইবিলাকত এনেকুৱা ধৰণৰ ফৰেইন ভাষাবিলাক যদি আমাৰ ইয়াত যদি ইন্ট্ৰডাকশ্যন হয় তেতিয়া ইউনিভাৰ্চিটিবিলাকে এটা বেলেগ ৰূপ ল'ব আৰু প্ৰত্যেক ইউনিভাৰ্চিটিৰে তেনেকুৱা ধৰণৰ কিছুমান যদি এইম এণ্ড অবজেক্টিভ থাকে মই ভাবোঁ আমাৰ এই ইউনিভাৰ্চিটিখিনিয়ে এটা নতুন মাত্ৰা প্ৰদান কৰিব মই এইখিনিকে কৈ বেষ্ট উইচেছ ৰাখি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ মাননীয় সদস্য আশৰাফুল হুছেইন তেওঁ নাই গতিকে মোৰ নাম দিয়া আছিলতো নাই AIDFৰ পৰা আশৰাফুল হুছেইন আছে আমিনুল ইছলাম য়েছ আপুনি এবচেণ্ট আছিলে নাই মই আছিলোঁ নামটো দি পেলাই নাইকিয়া হ'লে ড্ৰপ কৰি গ'ল মানে কওঁতে দিয়ক মাননীয় উপাধ্যক্ষ সময় ক'ব 2-3 মিনিটমানত ঠিক আছে মাননীয় উপাধ্যক্ষ মহোদয় আজি যিহেতু আমাৰ 7খন ইউনিভাৰ্চিটিৰ বিলৰ ভিতৰত এখনেই ডিছকাছ কৰাব বাকী গোটেইকেইখনৰে বিলৰ কণ্টেণ্টটো একেই গতিকে আমাৰ যিখিনি ক'বলগীয়া এখন বিলত আলোচনা কৰিলে বাকীখনৰ 7-6খনৰ কাৰণেও হৈ যায় তো ইয়াতে নগাঁও ইউনিভাৰ্চিটি বিল প্ৰথমে আমি আদৰণি জনাইছোঁ ময়ো নগাঁও জিলাৰ এগৰাকী নাগৰিক বাসিন্দা হিচাপে যে আমাৰ নগাঁও চহৰখন এটা এডুকেশ্যনেল হাব কেৱল নগাঁও জিলাৰেই নহয় পাৰ্শ্বৱৰ্তী মৰিগাঁও হোজাই কেতিয়াবা শোণিতপুৰ দৰং বিভিন্ন জিলাৰ পৰা ছাত্ৰ ছাত্ৰীসকল নগাঁৱত উচ্চ শিক্ষাৰ কাৰণে আহে ইয়াত হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে পঢ়িবলৈ নগাঁৱত আহে তাৰপিছত নগাঁও কলেজত আমি দেখিছোঁ অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰী থাকে আৰু পূৰ্বেই নগাঁও মহাবিদ্যালয়খন বিশ্ববিদ্যালয় হ'ব লাগিছিল যিয়ে নহওক এতিয়া আমি এটা কথা অনুভৱ কৰিছোঁ যে নগাঁও কলেজ য'ত আছে এইটো নগাঁও টাউনৰ মানে হাৰ্ট অফ দ্য চিটি তাতে আছে কিন্তু কলেজ হিচাপে ইয়াৰ যিমান ভূমি আছিলে বা য'ত কলেজৰ বিল্ডিং আন্তঃগাঁথনিখিনি আছে আৰু চাৰিওফালে মানে ইয়াৰ মাটিৰ বা ভূমিৰ পৰিমাণ বৃদ্ধি কৰাৰ সুবিধা নাই মানে বিজনেছ প্লেচত আৰু চাৰিওফালে ৰাস্তা গতিকে আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত এই বিলত আমি সেই কথাটো নাপালোঁ যে নগাঁও যিহেতু ইউনিভাৰ্চিটি হ'ব ইউনিভাৰ্চিটি হ'লে আৰু বহুত বিল্ডিঙৰ প্ৰয়োজন হ'ব আৰু হয়তো স্পেচ লাগিব গতিকে চৰকাৰে যদি সেইটো আৰু ব্যৱস্থা কৰি দিয়ে যে ইয়াত কলেজ কেম্পাছটোৰ হয়তো ইয়াতে মাল্টি ষ্টৰেট বিল্ডিং কিছুমান কৰি কিছুমান কাম চলাব পৰা যাব তাৰ অতিৰিক্ত হিচাপে হোষ্টেলটো চলাব আৰু কিছু মাটিৰো দৰকাৰ হ'ব ইয়াত বিলখনত এটা কথা আমি পালোঁ যে কলেজৰ যিটো ফেকাল্টি হ'ব বা যিটো পাঠ্য বডিয়ে তেওঁলোকে ইউনিভাৰ্চিটিয়ে নিজে সিদ্ধান্ত ল'ব চৰকাৰে কি ছাবজেক্ট হ'ব বা
বিদেশৰ ভাষা কি ফৰেন লেংগুৱেজ কি হ'ব এইটো ইউনিভাৰ্চিটি কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব কিন্তু আমি ভাবোঁ যে হয়তো বহু নগাঁও মহাবিদ্যালয় অসমৰ মিডিল আছাম ক'ব গ'লে গোটেই অসমৰ মধ্যস্থল নগাঁও জিলাখন সমগ্ৰ অসমৰ মধ্যস্থল আৰু মধ্যস্থল আৰু জনবসতিপূৰ্ণ জিলা হিচাপে নগাঁও চহৰত ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী বহুত বেছি হ'ব আৰু ইয়াত আমি ভাবোঁ যে ফেকাল্টি বা ছাবজেক্ট বহুত বেছি ইয়াত প্ৰভিজন আছে বা দিয়াৰ প্ৰয়োজনীয়তা আছে কিন্তু ভূমিৰ সংকটটো হ'ব ভূমিৰ সংকট আৰু স্পেচ লাগিব গতিকে তাৰ কাৰণে চৰকাৰে এই বিলখনত আমি যদিও উল্লেখ কৰা নাই চৰকাৰে এইটো এক্সপানশ্যন কৰি যাতে বেছি ছাবজেক্ট হয় কোৰ্চ যাতে বেছিকৈ ল'ব পৰা যায় তাৰ চিন্তাটো কৰিব লাগে আৰু দ্বিতীয়তে আমি আৰু এটা সংশোধনী প্ৰস্তাৱ আনিছোঁ যে ইয়াত কোৰ্ট যেটো ইউনিভাৰ্চিটিৰ কোৰ্ট যেটো দিয়া হৈছে তাত যিখিনি মেম্বাৰ লোৱা হ'ব এই মেম্বাৰৰ ঠিকে আছে বাকীখিনি আৰু এক্স অফিচিয়েল মেম্বাৰ যিখিনি লোৱা হ'ব তাতে আমি এটা সংশোধনী প্ৰস্তাৱ আনিছোঁ যে অসম বিধানসভাৰ পৰা 2গৰাকী সদস্য যাতে ইয়াত দিয়া হয় কেৱল নগাঁও ইউনিভাৰ্চিটিতেই নহয় আৰু যে 7খন ইউনিভাৰ্চিটিৰ বিল ইয়াত আহি আছে পূৰ্বেও আমি দেখিছোঁ যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটিত যেনেকৈ অসম বিধানসভাৰ পৰা 2গৰাকীকৈ সদস্য নিৰ্বাচিত কৰি দিয়া হৈছিল অসমত যিমান ইউনিভাৰ্চিটি হৈ আছে বা হ'ব মই মানে নগাঁও ইউনিভাৰ্চিটিৰ বিলৰ ডিছকাশ্যনত কথাটো কৈ দিলোঁ কিন্তু প্ৰস্তাৱটো আমাৰ সকলো ইউনিভাৰ্চিটিৰ কাৰণে থাকিব যে প্ৰত্যেক ইউনিভাৰ্চিটিত দুজনকৈ ল'ব লাগে আৰু আমাৰতো বিধায়ক 126গৰাকী আছেই এনেকুৱা নহয় যে আমি কম বিধায়ক কিমানত দিম 126গৰাকী আছে মিলাই দিলেই হ'ল কিন্তু প্ৰত্যেক ইউনিভাৰ্চিটিত বিধানসভাত 2গৰাকী সদস্য থকাটো দৰকাৰ উচ্চ শিক্ষাৰ লগত জড়িত থাকিব আৰু তাৰ লগতে ইয়াতে আমাৰ এই যে প্ৰিন্সিপাল এক্সিষ্টিং প্ৰিন্সিপালৰ যেটো কথা আহিছে কেইবাগৰাকী প্ৰস্তাৱত দিছে যে ৰেজিষ্ট্ৰাৰ হিচাপে সেই কথাখিনিও ইয়াত স্পষ্টত উল্লেখ নাই বস্তুটো ক্লিয়াৰ কৰি দিব লাগে আৰু পুনৰবাৰ মই চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু ভাবোঁ যে ইউনিভাৰ্চিটিৰ যাতে পূৰ্ণাংগ ৰূপত হয় কেৱল নামমাত্ৰ কম ফেকাল্টিত যাতে নচলে সেই কথাটো অনুৰোধ জনাই মুখ্যমন্ত্ৰী মহোদয়ক মই মোৰ বক্তব্য সামৰিছোঁ মাননীয় সদস্য বিদ্যা সিং লেং 1 মিনিটত শেষ কৰিব ৰিপ্লাই ল'বলৈ মাইকটো লৈ লওক ধন্যবাদ ডেপুটি স্পিকাৰ ডাঙৰীয়া মই উত্থাপন কৰিছোঁ আনন্দ প্ৰকাশ কৰিছোঁ যিবিলাক ইউনিভাৰ্চিটি ইষ্টাব্লিছ কৰিব বিল উত্থাপন কৰিছে অশেষ ধন্যবাদ 1 মিনিট কাৰণে বৰ বেছি নকওঁ মাত্ৰ কওঁ ফাৰ্ষ্ট এছেম্বলি হওঁতে বা বাজেট হওঁতে কাৰ্বি আংলং ষ্টেট ইউনিভাৰ্চিটি হ'ব সেইটো কেনেকৈ ৰিজাল্ট আছে হ'ব নে নহ'ব নে কি আৰু ডিফু কেম্পাছটো পূৰ্ণ পৰ্যায়ত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব সেইটো এই বিলৰ লগতে মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দিওঁতে এই কাৰ্বি আংলঙৰ কথা যেন উল্লেখ কৰে তাকে অনুৰোধ জনাই মোৰ ইমানে সামৰণি ধন্যবাদ থ্যাংক ইউ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় 6খনকৈ বিল 6খন নতুন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আহিছে আৰু এই বিশ্ববিদ্যালয় প্ৰসংগত আলোচনা কৰিবলৈ গৈ মাননীয় বিধায়ক ভৰত নৰ ডাঙৰীয়াই প্ৰাথমিক পৰ্যায়ৰ LP স্কুলৰ মাধ্যম বিষয়টো ইয়াতে উত্থাপন কৰিলে যেটো আসলতে আউট অফ কনটেক্সট তথাপিতো মই সেই বিষয়ে উত্তৰ দিম প্ৰথম মই বিশ্ববিদ্যালয় কেইখন সম্পৰ্কে কেইটামান কথা ক'ব বিচাৰিম আৰু শেষত মাননীয় বিধায়ক ভৰত নৰ ডাঙৰীয়াই মাধ্যমৰ যিখিনি কথা উল্লেখ কৰিলে তাত মোৰ উত্তৰটো মই জনাম আশা কৰোঁ তেখেতে ধৈৰ্য ধৰি তেতিয়ালৈকে থাকি পেলাই শুনিব মাননীয় অধ্যক্ষ মহোদয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাৰ্থক্য এইটোৱেই যে বিশ্ববিদ্যালয় এখনৰ কৰ্তৃত্ব থাকে তেওঁ চাৰ্টিফিকেট ডিগ্ৰী দিব পাৰে মহাবিদ্যালয় এখনে নিজাববীয়াকৈ কোনো চাৰ্টিফিকেট ডিগ্ৰী দিব নোৱাৰে যদি আমাৰ যিকোনো অনুষ্ঠান মানে শিক্ষানুষ্ঠান যেতিয়া চাৰ্টিফিকেট এখন বা ডিগ্ৰী এটা প্ৰদান কৰিব লাগে তেনেহলে বিধানসভাৰ এটা অথবা পাৰ্লিয়ামেন্টৰ এক অনুমোদন লাগিব এই কাৰণে যেতিয়া সেৱা প্ৰতিষ্ঠা হৈছিল মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰি চাৰ্টিফিকেট দিয়াৰ কাৰণে বিধানসভাই বিল পাছ কৰিছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হৈছিল বিধানসভাই বিল পাছ কৰিছিল
আৰু আমি বিশ্ববিদ্যালয়বিলাক প্ৰতিষ্ঠা হৈছে বিশ্ববিদ্যালয়বিলাকে ডিগ্ৰী প্ৰদান কৰে আৰু মহাবিদ্যালয়বিলাকে যেহেতু নিজে ডিগ্ৰী প্ৰদান কৰিব নোৱাৰে সেইকাৰণে মহাবিদ্যালয় এখন বিশ্ববিদ্যালয়ৰ অধীনত বিশ্ববিদ্যালয়ত এফিলিয়েশ্যন ল'ব লগা হয় অৰ্থাৎ বিশ্ববিদ্যালয়খনে সেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰি তাত ডিগ্ৰী প্ৰদান কৰে এতিয়া আমি বিশ্ববিদ্যালয়সমূহৰ মানদণ্ড লাহে লাহে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আহিছে বিশ্ববিদ্যালয় এখনৰ বিদ্যায়তনিকভাৱে তাৰ যি বিকাশ হ'ব লাগে সেই বিকাশত আমি দেখা পাইছোঁ যে তেওঁলোকৰ এফিলিয়েটেড কলেজৰ যিটো বুজা যে বহুত কলেজৰ বুজা ল'ব লাগে বহুত কলেজৰ কাৰণে পৰীক্ষা পাতিব লাগে আৰু তাত ব্যস্ত থাকোঁতে নিজৰ যি গুণগত উন্নয়ন হ'ব লাগে সেই জেগাত তেওঁলোকে ফ'কাছ কৰিব নোৱাৰা হৈ যায় সেইকাৰণে এতিয়া নতুন নতুন বিশ্ববিদ্যালয়খিনি যেতিয়া প্ৰতিষ্ঠা হৈ যাব আমাৰ এতিয়া বৰ্তি থকা গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় যাৰ কান্ধত আটাইতকৈ বেছি সংখ্যক মহাবিদ্যালয় আছে তেওঁলোকৰ বুজাটো বহুত পৰিমাণে পাতলি যাব বিশ্ববিদ্যালয় একোখন হোৱাৰ কাৰণে যিখিনি ইউজিচিয়ে নৰ্মছ বান্ধি দিছে সেই ইউজিচিৰ নৰ্মছ মতে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আটাইতকৈ এখন নন এফিলিয়েটিং বিশ্ববিদ্যালয় হ'লে কেৱল নিজৰ কেম্পাছটো হ'লেই হ'ল কিন্তু তাৰ পৰা আৰম্ভ কৰি এফিলিয়েটেড যিমানবিলাক কলেজৰ সংখ্যা বাঢ়ি গৈ থাকিব সিমানে তাৰ বিশাল পৰিসৰ থাকে গতিকে আমাৰ 20 বিঘা 25 বিঘা মাটিত প্ৰতিষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি 5000 বিঘা সামৰি একোখনকৈ বিশ্ববিদ্যালয়ো আছে কিন্তু আমি অসম চৰকাৰে নিৰ্ধাৰণ কৰিছোঁ যে মিনিমাম 100 বিঘা মাটি কালি এখন বিশ্ববিদ্যালয়ৰ হ'ব লাগে আৰু সেই অনুপাতে আন্তঃগাঁথনিও তেনেকুৱা হ'ব লাগে ডিপাৰ্টমেণ্ট আমি 5টা ডিপাৰ্টমেণ্ট লৈও আৰম্ভ কৰিব পাৰোঁ আৰু এই 5টা ডিপাৰ্টমেণ্ট যদি আমি আৰম্ভ কৰোঁ তাত ইউজিচিৰ মতে যি মিনিমাম ফেকাল্টি থাকিব লাগে এজন প্ৰফেচাৰ থাকিব লাগিব দুজন এছ'চিয়েট প্ৰফেচাৰ থাকিব লাগিব 4জন এছিষ্টেণ্ট প্ৰফেচাৰ থাকিব লাগিব কিন্তু আৰম্ভণি পৰ্যায়ত আমি তাতকৈ অলপ কম সংখ্যা হ'লেও ইউজিচিয়ে আমাক জনাইছে যে আমি আপোনালোকক স্বীকৃতিটো প্ৰদান কৰিম কিন্তু লাহে লাহে যেতিয়াই ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰো বৃদ্ধি কৰিব লাগিব ফেকাল্টিও বৃদ্ধি কৰিব লাগিব এতেকে এতিয়া আমি শিৱসাগৰ যোৰহাট জেবি কলেজ নগাঁও কলেজ বঙাইগাঁও মহাবিদ্যালয় গুৰুচৰণ মহাবিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় এই মহাবিদ্যালয়কেইখনক আমি বিশ্ববিদ্যালয়লৈ উন্নীত কৰিম অৰ্থাৎ তাত ইতিমধ্যে আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনিৰ লগত নতুন আন্তঃগাঁথনি আমি সংযোগ কৰিম তাৰ কাৰণে 10 কোটি টকা ধাৰ্য কৰা হৈছে আৰু প্ৰত্যেকখন আইনতে এই কথাটো লিখা আছে যে প্ৰয়োজন সাপেক্ষে যেতিয়া এই বিশ্ববিদ্যালয়সমূহে এটা সেকেন্ড কেম্পাছ প্ৰতিষ্ঠা কৰিব বিচাৰিব যেনে আমি কোকৰাঝাৰৰ ক্ষেত্ৰত লাহে লাহে আগবঢ়াইছোঁ যে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় এটা কেম্পাছ উদালগুৰিত প্ৰতিষ্ঠা কৰা হ'ব গতিকে সেই অনুযায়ী এই বিশ্ববিদ্যালয়সমূহৰ মাটিকালি যদি আমি একেলগে কণ্টিগুৱাছ এটা এৰিয়াত যদি সম্প্ৰসাৰণ কৰিব পাৰোঁ তাতে সম্প্ৰসাৰিত হ'ব নহ'লে এই বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰয়োজন সাপেক্ষে এটা সেকেন্ড কেম্পাছ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্তও এই বিশ্ববিদ্যালয়ৰ যি কৰ্তৃত্ব থাকে তেওঁলোকৰ এক্সিকিউটিভ কাউন্সিল থাকে এক্সিকিউটিভ কাউন্সিলৰ সিদ্ধান্ত মৰ্মে চৰকাৰৰ সহযোগিতাত আমি আগবঢ়াই লৈ যাম ইয়াত প্ৰশ্ন এটা আহিছে যে প্ৰিন্সিপালজনৰ কি হ'ব যে এতিয়া বৰ্তি থকা প্ৰিন্সিপালজনৰ কি হ'ব ইয়াত আমি আইনখনত এটা ব্যৱস্থা কৰিছিলোঁ যে প্ৰিন্সিপালজনৰ বাকী থকা কাৰ্যকালৰ কাৰণে তেওঁই ইউনিভাৰ্চিটিখনৰ ৰেজিষ্ট্ৰাৰ হ'ব আৰু ৰেজিষ্ট্ৰাৰজনৰ তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পাছত আইনখনে যিমতে বিধি দিছে সেইমতে যিমতে নিয়ম দিছে সেই নিয়মত নতুন ৰেজিষ্ট্ৰাৰ ৰিক্ৰুটমেণ্ট হ'ব ইয়াতে আজি মাননীয় সদস্য ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেখেতে এটা এমেণ্ডমেণ্ট আনিছে যে সেই এমেণ্ডমেণ্টটোৰ যোগেদি তেখেতে ক'ব বিচাৰিছে যে ৰেজিষ্ট্ৰাৰ নহয় প্ৰয়োজন সাপেক্ষে তেখেতক অন্যান্য অসম চৰকাৰৰ অন্যান্য বিষয় বাবতো যাতে নিয়োগ কৰিব পাৰে ফৰ দ্য ৰিমেইনিং পিৰিয়ড অফ টাৰ্ম notwithstanding anything contained in this act the present principal of the college shall hold the position of the registrar or any other academic administrative post deemed appropriate to the rank, status and qualification of the incumbent. আৰু এনেকুৱা এটা দৃষ্টান্ত আমাৰ আছে কটন মহাবিদ্যালয়ক যেতিয়া বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল
সেই সময়ৰ কটনৰ মহাবিদ্যালয়ৰ যি অধ্যক্ষ আছিল ডক্টৰ নিৰদা দেৱী ডাঙৰীয়ানী তেখেতে তাৰ পাছতে SCERTৰ ডাইৰেক্টৰ হিচাপে অসম চৰকাৰত তেখেতে যোগদান কৰিছিল তাত তেখেতক নিয়োগ কৰা হৈছিল এতেকে মই ভাবো যে মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যিটো এমেণ্ডমেণ্ট আতিছে আমি দিয়া প্ৰস্তাৱটো আছে তাৰ লগত তেখেতে দি পেলে দি এটা বাক্য যোগ কৰিছে এনি আদাৰ একাডেমিক এডমিনিষ্ট্ৰেটিভ পোষ্ট ডিমড এপ্ৰপ্ৰিয়েট টু দ্য ৰেংক ষ্টেটাছ এণ্ড কোৱালিফিকেশ্যন অফ দ্য ইনকামবেণ্ট এইটো মই ভাবো যে এইটো গ্ৰহণ কৰিব পৰা যায় এইটো আমি গ্ৰহণ কৰিম এই এমেণ্ডমেণ্টটো ইয়াৰ পাছত অন্য যিকেইটা কথা উল্লেখ কৰিছে সেলফ ফাইনেন্সৰ কথা উল্লেখ কৰিছে সেলফ ফাইনেন্স কোৰ্স সম্পৰ্কে আমি এতিয়া আইনখনত কোনো কথা দিব বিচৰা নাই কাৰণ সেলফ ফাইনেন্স কোৰ্সৰ নামত বিভিন্ন ধৰণে কন্টেক্সুৱেল টিচাৰৰ এপইণ্টমেণ্ট হয় যি আমাৰ ষ্টেটৰ আসাম ফিনান্সিয়েল ৰুলছ এণ্ড বাজেট মেনেজমেণ্ট এক্টৰ পৰিপন্থীও হয় আৰু আণ্ডাৰ কোৱালিফাইড শিক্ষক নিযুক্তি দিয়াৰ কাৰণে UGCয়েও ইয়াত আপত্তি দৰ্শায় এতেকে সেলফ ফাইনেন্স কোৰ্স সম্পৰ্কে এখন আইনত একো নাই আৰু এই সম্পৰ্কে খুব সোনকালে চৰকাৰে এটা পলিচি ঘোষণা কৰিব আৰু সেই পলিচি লৈ পেলে পৰৱৰ্তী সময়ত এইবিলাক কোৰ্স কেনে ধৰণে পৰিচালিত হ'ব বা নহ'ব বা ইয়াক আপগ্ৰেড কৰা হ'ব সেই সম্পৰ্কে আমি সিদ্ধান্ত গ্ৰহণ কৰিম এই বিশ্ববিদ্যালয় কিখনে আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' হায়াৰ এডুকেশ্যনত বৃদ্ধি কৰাত আমাক সহায় কৰিব উচ্চ শিক্ষা যথেষ্ট পৰিমাণে সহজ হ'ব বিশেষকৈ এটা কাৰণত যে আগতে আমাৰ বিশ্ববিদ্যালয়ত কেৱল পোষ্ট গ্ৰেজুৱেট কোৰ্স আছিল বিশ্ববিদ্যালয়ত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্স আগতে নাছিল বিশ্ববিদ্যালয়ে নিজে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্স পৰিচালনা নকৰে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্সবিলাক মহাবিদ্যালয়সমূহে পৰিচালনা কৰে কিন্তু যেতিয়া এতিয়া আমাৰ NEP আহিল NEP অহাৰ লগে লগে NEPৰ অধীনত অল হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ কলেজ হওক বিশ্ববিদ্যালয় হওক তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেট যিটো 4-year আণ্ডাৰ গ্ৰেজুৱেট কোৰ্স নহয় তাত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্সবিলাকো কোৰ্সৰ কাৰণেও তাতে এডমিশন হ'ব অৰ্থাৎ বিশ্ববিদ্যালয় হিচাপে গঢ়ি দিছো আৰু তাৰ কাৰণে সেই মহাবিদ্যালয়খনে এনেকুৱা যিমান পাৰে বেছি সাবজেক্ট তেওঁলোকে ইন্ট্ৰোডিউস কৰিব এনেকুৱা হ'ব পাৰে যে মাধৱদেৱ বিশ্ববিদ্যালয় আছে মাধৱদেৱ বিশ্ববিদ্যালয়ত যিখিনি সাবজেক্ট আছে তাৰ উপৰঞ্চি সাবজেক্ট ছাত্ৰ ছাত্ৰীসকলে পঢ়িব বিচাৰে বা বিপুৰীয়া কলেজখনে উপৰঞ্চি সাবজেক্ট তেওঁলোকে ইন্ট্ৰোডিউস কৰিব বিচাৰে এতিয়া মাধৱদেৱ বিশ্ববিদ্যালয়ত মাস কমিউনিকেশ্যন সাবজেক্টটো নাই এতেকে মাধৱদেৱ বিশ্ববিদ্যালয়ে মাস কমিউনিকেশ্যনৰ সাবজেক্টটোৰ এফিলিয়েশ্যন দিব নোৱাৰে কিন্তু জেবি বিশ্ববিদ্যালয় জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত মাস কমিউনিকেশ্যন আছে তেনেস্থলত সামগ্ৰিকভাৱে বিপুৰীয়া কলেজখন মাধৱদেৱ বিশ্ববিদ্যালয়ত এফিলিয়েটেড হ'ব কিন্তু মাস কমিউনিকেশ্যন সাবজেক্টটোৰ কাৰণে তেওঁলোকে উপৰঞ্চি এটা এফিলিয়েশ্যন জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰাও তেওঁলোকে ল'ব পাৰিব তাৰ মানে সাবজেক্ট লৈ পেলে এখন মহাবিদ্যালয়ে এক বা একাধিক বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে এফিলিয়েশ্যন ল'ব পাৰিব যাতে চইচ অফ সাবজেক্ট ছাত্ৰ ছাত্ৰীসকলক বহু কেইটা সাবজেক্টত তেওঁলোকক সুবিধাটো দিব পৰা যায় ইয়াত আৰু এটা এমেণ্ডমেণ্টৰ কথা কৈছে যে ইউনিভাৰ্চিটিত একোখনকৈ এক্সিকিউটিভ কাউন্সিল থাকে ফাইনেন্স কমিটি থাকে তাত একোখনকৈ ইউনিভাৰ্চিটিৰ কোৰ্ট থাকে আৰু এই ইউনিভাৰ্চিটিৰ কোৰ্টত আমি কিবা এটা কথাৰ কাৰণে ইয়াতে প্ৰস্তাৱ কৰা হোৱা নাছিল যে দুজনকৈ MLA সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে এতেকে ইয়াত এটা এমেণ্ডমেণ্ট আহিছে আফটাৰ সাব ক্লজ 124 of College Clause 25 of the proposed bill, a new sub-clause shall be added. 2 representatives from Assam Legislative Assembly to be selected by the Honorable Speaker. আৰু এই এমেণ্ডমেণ্টটো আটাইকেইখন বিলৰ ক্ষেত্ৰতে আহিছে আৰু এইটো সকলো দিশ পৰীক্ষা নিৰীক্ষা কৰি চাই মই বিবেচনা কৰিছোঁ যে এই এমেণ্ডমেণ্টটো গ্ৰহণ কৰিব পৰা যায় এইটো আমি গ্ৰহণ কৰিছোঁ আন দুটা এমেণ্ডমেণ্ট এটা এমেণ্ডমেণ্ট আহিছে যে ৰেজিষ্ট্ৰাৰজনৰ কাৰ্যকাল 5 বছৰ নহয় 4 বছৰ হ'ব লাগে আমাৰ সৰ্বসাধাৰণতে সকলোবিলাক এনেকুৱা কাৰ্যকাল 5 বছৰীয়া হয় বিধায়কৰ কাৰ্যকালো 5 বছৰীয়া
সাংসদৰ কাৰ্যকালো 5 বছৰীয়া, আমাৰ ভাইচ চেঞ্চেলৰ কাৰ্যকালো 5 বছৰীয়া, গতিকে এইটো ৰেজিষ্ট্ৰাৰৰ কাৰ্যকাল 4 বছৰীয়া হ'ব লাগে বুলি এইটো আমি বিবেচনা কৰা নাই, এইটো 5 বছৰ আছে সিয়েই যুগুত বুলি ভাবিছোঁ আৰু গতিকে এই এমেণ্ডমেণ্টটো আমাৰ ফালৰ পৰা মই গ্ৰহণ কৰিব পৰা নাই। আন এটা এমেণ্ডমেণ্ট আহিছে যিটো গ্ৰহণ কৰিব পৰা নাই, সেইটো হ'ল কোৰ্টৰ মিটিং বছৰত 3 বাৰ অনুষ্ঠিত কৰিব লাগে বুলি কৈছে। কোৰ্টখন বহুত ডাঙৰ হয়, বিশ্ববিদ্যালয়ৰ কোৰ্টৰ কমিটিখন যথেষ্ট ডাঙৰ। আমি প্ৰভাইড কৰিছোঁ যে মিনিমাম 2 বাৰে অনুষ্ঠিত হ'ব বছৰটোত আৰু সেইটো 2 বাৰ হিচাপে থাকক, 2 বাৰৰ ঠাইত 3 বাৰ কৰাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। গতিকে এই দুটা প্ৰপ'জেল বিশেষভাৱে মই গ্ৰহণ কৰিছোঁ। এটা হ'ল যে প্ৰিন্সিপালগৰাকী ৰেজিষ্ট্ৰাৰো হ'ব পাৰে বা অসম চৰকাৰৰ আন পদবীটো তেখেতক সেই যোগ্যতা মৰ্যাদা অনুসৰি তেখেতক নিয়োগ কৰিব পৰা যাব। দ্বিতীয় এমেণ্ডমেণ্টটো হ'ল যে ইউনিভাৰ্চিটি কোৰ্টত বিধানসভাৰ 2জন বিধায়কক মাননীয় অধ্যক্ষ ডাঙৰীয়াই মকৰল কৰিব। এতিয়া মাননীয় বিধায়ক ভৰত নৰ ডাঙৰীয়াই যিকেইটা কথা উল্লেখ কৰিলে তাৰ সম্পৰ্কত মই দুটামান কথা ক'ব বিচাৰোঁ। 1 নম্বৰ কথা, NEP গ্ৰহণ কৰাৰ পাছত NEP কেবিনেটে অনুমোদন দিয়াৰ পাছত মানে নেশ্যনেল এডুকেশ্যন পলিচি 2020 তাৰ বিভিন্ন দফাসমূহক বাৰে বাৰে অনুমোদন দি থকাৰ কোনো প্ৰয়োজন নাই। এতিয়া NEPয়ে কৈছে যে আমাৰ শিক্ষা বিদ্যালয় শিক্ষা 5+3+3+4 হ'ব আৰু তাৰ প্ৰথম 5টা বছৰৰ যিটো ষ্টেজ সেইটো ফাউণ্ডেশ্যনেল ষ্টেজ মাতৃভাষাৰ মাধ্যমেৰে হ'ব। যেতিয়া আমি NEP গ্ৰহণ কৰিলোঁ এতেকে মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হ'ব এই নীতিটো আমি গ্ৰহণ কৰিলোঁ, তাক আকৌ বেলেগে এখন কেবিনেট কৰি পেলাই প্ৰত্যেকটো ভাষাৰ কাৰণে ঘোষণা কৰিব লাগিব বুলি কোনো কথা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া মিচিং আগম কেবাঙৰ গোগামুখ মিটিঙত গৈছিল তেখেতে পাঠ্যপুথিয়ে উন্মোচন কৰি আহিছে। NEP মতে বুনিয়াদী যি স্তৰ 3 বছৰ বয়সৰ পৰা প্ৰথম 5টা বছৰ আমি সম্পূৰ্ণ কৰি লোৱাৰ পাছত 6ষ্ঠ বছৰটোৰ কথা চিন্তা কৰিম, কিন্তু প্ৰথম 5টা বছৰৰ প্ৰথম বছৰটো আৰম্ভ কৰিম আৰু তাৰ কিতাপকেইখন মাননীয় মুখ্যমন্ত্ৰীয়ে গোগামুখত উন্মোচন কৰিয়ে আহিলে। ৰাভা ভাষাৰো পাঠ্যপুথি প্ৰস্তুত হৈছে, তিৱা ভাষাৰো পাঠ্যপুথি প্ৰস্তুত হৈছে। গতিকে মাতৃভাষা মাধ্যমত এই প্ৰাথমিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে প্ৰএক্টিভলি যথেষ্টখিনি আগুৱাই গৈ পেলাই এই কামখিনি কৰিয়েই পেলাইছে। মানে দ্বিতীয় কথা, তেখেতে সান্থাল লেংগুৱেজৰ কথা কৈছে, তেখেতে গোটেই কথাখিনি নাজানে। সান্থাল লেংগুৱেজৰ বিষয়টো কেবিনেটত গৈছিল মিডিয়াম কাৰণে নহয়, সেইটো গৈছিল স্ক্ৰিপ্টৰ কাৰণে, যে সান্থালসকলৰ একাংশ লোকে তেওঁলোকে আনঅফিচিয়েলি ৰোমান স্ক্ৰিপ্ট ব্যৱহাৰ কৰে আৰু সান্থালসকলৰ তেওঁলোকৰ আমাৰ পূৰ্বৰ অধ্যক্ষ মাঝি ডাঙৰীয়া তেখেতৰ নেতৃত্বতে যিসকল বিদ্যুৎ সমাজ মানে ঝাৰখণ্ড হওক ছত্তীশগড় মধ্যপ্ৰদেশ সেই সকলোবিলাকে লগ লাগি সাঁওতাল ভাষাৰ কাৰণে এটা স্ক্ৰিপ্ট গ্ৰহণ কৰিছে, যিটো স্ক্ৰিপ্টৰ নাম হ'ল অল চিকি স্ক্ৰিপ্ট। এতিয়া এই অল চিকি স্ক্ৰিপ্টটোৰ কাৰণেহে আমি কেবিনেটত গৈছিলোঁ আৰু কেবিনেটে এই অল চিকি স্ক্ৰিপ্টটো অনুমোদন জনাইছে, নহ'লে কণ্ট্ৰভাৰ্চি হৈ যায় যে কোনটো স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব। মাধ্যমটো হৈয়ে গ'ল, আমি এইটো মাধ্যম কৰিছোঁৱেই NEP মতে, কিতাপটো ছপা কৰিবলৈ আমি আৰম্ভ কৰিছোঁ, কিন্তু কোনটো স্ক্ৰিপ্ট ব্যৱহাৰ কৰিম? ৰোমান স্ক্ৰিপ্ট ব্যৱহাৰ কৰিম, অসমীয়া ব্যৱহাৰ কৰিম, হিন্দী ব্যৱহাৰ কৰিম নে অল চিকি ব্যৱহাৰ কৰিম? সেইকাৰণে কেবিনেটত গৈ আমি অল চিকি স্ক্ৰিপ্টটো গ্ৰহণ কৰিছিলোঁ। পিছৰ কথাটো হ'ল জনজাতীয় ভাষাবিলাক শিক্ষাৰ মাধ্যম হ'ব লাগে, সেইটো সাংবিধানিক অধিকাৰ হয়। ভৰত নৰ ডাঙৰীয়াই ঠিকেই কৈছে, ঠিকেই মনত পেলাইছে যে সেই সময়ত মিচিং সংগঠনবিলাকৰ লগ লাগি বা অন্যান্য জনজাতীয় সংগঠনৰ লগ লাগি আমি তেতিয়াৰে পৰা সেইবিলাক দাবী কৰি আহিছিলোঁ। 1985 চনত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকাল শেষ হোৱাৰ সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেখেতে মিচিং সংগঠনবিলাকৰ লগত এখন চুক্তি কৰিলে যে মিচিং ভাষাটো আমি বিদ্যালয়ত প্ৰৱৰ্তন কৰিম আৰু প্ৰথমতে বিষয় ভাষা হিচাপে থাকিব, তাৰ পাছত লাহেকৈ আমি ইয়াক মাধ্যম কৰিম। ইয়াৰ পাছত
85 চনৰ নিৰ্বাচন অনুষ্ঠিত হ'ল নিৰ্বাচনত অসম গণ পৰিষদ ক্ষমতালৈ আহিল আৰু অসম গণ পৰিষদে তেখেতসকলৰ কাৰ্যকালতে শিক্ষক নিযুক্তি দিলে 232 গৰাকী শিক্ষক তাৰ পাছত আৰু 100 গৰাকী শিক্ষক নিযুক্তি দিলে আৰু এই তেওঁলোকৰ জৰিয়তে মিচিং ভাষা বিদ্যালয়ত পাঠদান কৰোৱা আৰম্ভ হ'ল ইয়াৰ পাছত কংগ্ৰেছৰ চৰকাৰ আহিল ভৰত নৰডাঙৰীয়া মন্ত্ৰী হ'ল আৰু তেতিয়া সকলোৱে জানে মিচিং সংগঠনবিলাকৰ লগত তেখেতৰ দুৰ্ঘোৰ কাজিয়া তেখেতে তেতিয়া এক অভিযান আৰম্ভ কৰিলে যে মিচিং ভাষাটো বিদ্যালয়ত কেনেকৈ বন্ধ কৰিব পৰা যায় আৰু তাৰ কাৰণে তেখেতে শিক্ষকবিলাকক বদলি কৰা আৰম্ভ কৰিলে মিচিং গাঁৱৰ পৰা এই মিচিং ভাষা শিক্ষক যিসকলক এজিপি চৰকাৰে নিযুক্তি দিছিলে সেইবিলাকক মিচিং ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়লৈ তেখেতৰ নেতৃত্বতে বদলি কৰিলে আৰু বদলি কৰি পেলাই মিচিং এই গোটেই যদি সদিচ্ছা যদি থাকিলে এভিডেন্স দিব নোৱাৰে আপোনাৰ এই যে মই প্ৰিভিলেজ আনি আপোনাৰ আহিছে আপুনি তথ্যপাতি যদি দিব নোৱাৰে মন্ত্ৰী সব প্ৰিভিলেজ আনি আপোনাৰ ওপৰত সেই সময়ত আপুনি মন্ত্ৰী আছিলে আপুনি উদ্যোগ লোৱা হ'লে তেতিয়াই মাধ্যম হ'লহেঁতেন কিন্তু তেতিয়া আপুনি কোনো উদ্যোগ নললে মিচিং ভাষা আপুনি বিদ্যালয়ত মাধ্যম হিচাপে প্ৰৱৰ্তন নকৰিলে আজি আমাৰ চৰকাৰে মিচিং ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰি আমি এতিয়া অংগনবাদী কেন্দ্ৰৰ পৰা প্ৰাক প্ৰাথমিক বিদ্যালয়ত আমি এইবিলাক কি কয় প্ৰদান কৰিছোঁ আৰু প্ৰদান কৰি মিচিং ভাষাক আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যাতে মিচিং মাধ্যমেৰে শিক্ষাদান কৰিব পৰা যায় সেই তাৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ কিন্তু আপুনি মন্ত্ৰী হৈ থাকোঁতে কিন্তু আপুনি কোনো ব্যৱস্থা নল'লে বৰঞ্চ আপুনি বিৰোধিতা কৰিলে আপুনি বিৰোধিতাৰ কাৰণে বহুতখিনি সংঘাত হ'ল কথাবিলাক এভিডেন্স যদি দিব নোৱাৰে ইউ উইল ফেচ ব্ৰিচ অফ প্ৰিভিলেজ সেই সময়ৰ গোটেই ৰেকৰ্ড আছে শিক্ষা বিভাগে সেইখিনি ৰেকৰ্ড উলিয়াই দিব যে শিক্ষকসকলৰ বদলি হৈছে এইটো আপোনালোকৰ চৰকাৰৰ দিনত হৈছে আপুনি মন্ত্ৰী হৈ থাকোঁতে এইখিনি বদলি হৈছে আৰু মন্ত্ৰীসকল যদি সেই সময়ত আপোনাৰ যদি অনুকম্পা আছিলে আপুনি যদি হিতেশ্বৰ শইকীয়াই চহী কৰি থৈ যোৱা সেই যিটো এগ্ৰিমেণ্ট কৰিছিলে সেইমতে যদি তাক ইমপ্লিমেণ্ট কৰিলেহেঁতেন আজিতো মিচিং ভাষা মাধ্যম হৈ থাকিলেহেঁতেন কিন্তু আপোনালোকে নকৰিলে আমি এতিয়া কৰিবলৈ লৈছোঁ আমি কৰাত আপোনালোকে সহযোগিতা আগবঢ়ালে সুন্দৰভাৱে আমাৰ জাতিটোৰ আমাৰ এই জনজাতীয় গোষ্ঠীসমূহৰ উপকাৰ হ'ব পাঠ্যপুথি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ পাঠ্যপুথি আমি বিভিন্ন ঠাইলৈ পঠাইছোঁ কিন্তু সকলোৱে এটা ইয়াত সহযোগিতা আগবঢ়ালে আমি এই জনজাতীয় লোকসকলৰ মাজত মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা দান কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিম পুনৰ শেষত এই যি 6খন বিশ্ববিদ্যালয়ৰ বিল আমি আনিলোঁ এই 6খন বিশ্ববিদ্যালয় বিল ইয়াত 2টা সংশোধনী আমি গ্ৰহণ কৰিছোঁ আৰু বাকীখিনি আপোনালোকক মই এখন বিলখন পাছ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই বিশ্ববিদ্যালয়কেইখনে আমাৰ উচ্চ শিক্ষাৰ প্ৰতিচ্ছবিখন ব্যাপক ৰূপত পৰিৱৰ্তন কৰিব ধন্যবাদ মোৰ এটা ক্লাৰিফিকেশ্যন এই যে আমাৰ বিশ্ববিদ্যালয়কেইখন এতিয়া হ'ল বিলত আমি সমৰ্থন কৰিছোঁ বিশ্ববিদ্যালয় হওক কিন্তু তেওঁলোকৰ এটা বিশেষ বিষয় যে ফেকাল্টি সম্পৰ্কত যিসকল এক্সিষ্টিং কলেজত কোৱালিফাইড ইউনিভাৰ্চিটি টিচাৰ আছে তেওঁলোকৰ ষ্টেটাছটো কি হ'ব তেওঁলোকক বিশ্ববিদ্যালয়ৰ টিচাৰ হিচাপে ৰাখিব নে তেওঁলোক আণ্ডাৰ গ্ৰেজুৱেট পাৰ্টত তেওঁলোকে টিচাৰ হৈ থাকিব যদি নকৰে কথাটো যদি যিবিলাক কোৱালিফাইড আছে PhD ThD আছে কোৱালিফাইড আৰু এওঁলোকক যদি বিশ্ববিদ্যালয়ৰ টিচাৰ নকৰে তেতিয়াহ'লে তেওঁলোকে বিশ্ববিদ্যালয়ৰ যিটো সুযোগ সুবিধা টিচাৰে পায় তেওঁলোকৰ 65 ইয়াৰ্ছৰ ছাৰ্ভিচ বা আদাৰ কিছুমান সুবিধা ইয়াৰ পৰা বঞ্চিত হ'ব এই বিষয়ত মানে এই 6খনে নহয় পূৰ্বতো যিবিলাক বিশ্ববিদ্যালয় কৰা হৈছে এই বিশ্ববিদ্যালয়ত ফেকাল্টিৰ এই ষ্টেটাছটো সম্পৰ্কত কিবা যদি মাননীয় অধ্যক্ষ মহোদয় যদি বিশ্ববিদ্যালয়ত যিসকল কোৱালিফাইড ফেকাল্টি আছে যিসকল কোৱালিফাইড টু টিচ ইন এ ইউনিভাৰ্চিটি তেওঁলোকক ইউনিভাৰ্চিটিখনলৈ হস্তান্তৰ কৰা হ'ব যদি তাত কোনো ইউনিভাৰ্চিটিত শিক্ষাদান কৰাৰ কাৰণে আনকোৱালিফাইড মানে উপযুক্ত অৰ্হতা নথকা যদি কোনো ফেকাল্টি আছে তেনেহ'লে তেওঁক ওচৰৰ এখন মহাবিদ্যালয়লৈ বদলি কৰা হ'ব স্যাৰ কিন্তু আমাৰ তথ্যত যিমানখিনি আছে সকলোখিনি বিশ্ববিদ্যালয়ৰ কাৰণেও তেওঁলোক উপযুক্ত কোৱালিফাইড কিছু টিচাৰ আছে যিবিলাক কোৱালিফাইড নহয়
তেওঁলোকক বদলি কৰা হ'ব তেতিয়াহ'লে আকৌ আমাৰ ইনফৰমেশ্যন আছে সকলোখিনি এছিষ্টেণ্ট প্ৰফেচাৰ যিসকল আছে এছিষ্টেণ্ট প্ৰফেচাৰ বিশ্ববিদ্যালয়তো থাকে বিশ্ববিদ্যালয়ৰ কাৰণে ফেকাল্টিসকল কোৱালিফাইড গতিকে বিশ্ববিদ্যালয়লৈ তেওঁলোকক ট্ৰান্সফাৰ কৰা হ'ব ঠিক আছে ধন্যবাদ স্যার কমলেশ্বৰ স্যার এটা বস্তু জানিব লাগিছিল সেকশন 63 all salary and pensions matter of the present and past teacher and staff of Gurucharan College now upgraded to Gurucharan University shall be handed over by the Director of Higher Education. অধ্যক্ষ মহোদয় তার কথাটো হৈছে কি যে স্যালারি এণ্ড পেনশন হায়াৰ এডুকেশ্যনে ডিল কৰিব বা সিহঁতে হেৰি কৰিব মই কৈছিলোঁ যে ছাৰ লগতে প্ৰমোশ্যনটোৰ ক্ষেত্ৰত কি হ'ব আৰু প্ৰমোশ্যনটো ক্লিয়াৰ হোৱা নাই মন লাগিছে এইটোৰ লগত ইনক্লুড প্ৰমোশ্যনটোও কৰি দিব লাগে কৰি কেনে যাতে এই প্ৰমোশ্যনৰ ক্ষেত্ৰত যদি খেলি মেলি হয় এইটো যাতে এটা ষ্টিল মাইনৰ পৰি যায় এইটো মই অনুৰোধ জনাইছিলোঁ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় পোষ্ট বুলি ক'লে এইটো ইমপ্লাইড হয় প্ৰমোশ্যনটো তাৰ অংগ হয় অন্তৰ্ভুক্ত হৈয়ে থাকে তথাপিও যদি ৰায় বিচাৰিছে আপোনালোকে প্ৰমোশ্যন শব্দটো আমাৰ দিয়াত আপত্তি নাই প্ৰমোশ্যন শব্দটো তাত অন্তৰ্ভুক্ত কৰা ইনচাৰ্ট কৰাটো মই গ্ৰহণ কৰিছোঁ হ'ব ছাৰ অন্য একো নাই মই আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যোৰহাট জিলাৰ হৈ আৰু মই মৰিনী সমষ্টিতে আছাম ওমেন ইউনিভাৰ্চিটি যিহেতু বিল আনিছে ইয়াৰ কাৰণে খুব ধন্যবাদ ঠিক আছে ধন্যবাদ এতিয়া বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ল 2ৰ পৰা 13 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই 2ৰ পৰা 13 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2ৰ পৰা 13 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল 14 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে উঠাই লৈছে আমি ছাৰ উঠাই লৈছোঁ এইটো তো ধন্যবাদ 14 নম্বৰ বিধেয়কখন 14 নম্বৰ দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটোৰ যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 14 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 15 পৰা 26 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই 15 পৰা 26 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 15 পৰা 26 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল 25 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে এতিয়া মই এইটোতো আছে ন পজিটিভ হা 25 নম্বৰ 25 এটা কি আছিল ওকে এটা ওকে সরি মানে আলোচনাত মানে বেলেগৰ আহিছিলে সেইটো গুৰুচৰণৰ ন কিবাটো 25 নম্বৰ দফা যেটো স্পিকাৰৰ নমিনেটেড লাগে নহয় এইটো নগাঁও অধ্যক্ষ মহোদয় নগাঁও ইউনিভাৰ্চিটিৰ ক্ষেত্ৰটো আছে 25 নং দফা এইটো আমি একচেপ্ট কৰিছোঁ আচ্ছা এইটো স্যার এই আমিনুল ইসলামৰ আছে সেইটো হয় এইটো স্যার ইয়াতো একচেপ্ট কৰিছে আৰু হাতখন ইউনিভাৰ্চিটিতেই সেম আমাৰ এমেন্ডমেন্ট আছে গোটেইকেইটা নাই সেইটো কৈ দিবা নহলে মই পাহৰি যাম যাতে মই নেগেটিভ নকৰো মন্ত্ৰী মহোদয় এইটো একচেপ্ট কৰিছে হাতটা ইউনিভাৰ্চিটিতেই প্ৰযোজ্য হ'ব পিছৰকেইটা বিলতো আমাৰ এইটো আছে এতিয়া 25 নং দফা মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনী সপক্ষে আছে তেখেতলোকে কক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে মানে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল 25 নং দফাটো বিধেয়কখনৰ অংশ হ'ব 25 নং দফাটো সংশোধনী বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 25 নং দফাটো সংশোধনী বিধেয়কখনৰ অংশ হ'ল 26 নং দফাটো মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে আপোনালোকে এইটো উঠাই ল'ব আমি ছাৰ এইটো উঠাই লৈছে তো 26 নং দফাটো বিধেয়কখনৰ অংশ হ'ব
এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 26 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 27 পৰা 57 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই। 26 পৰা 57 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 27 পৰা 57 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল। 58 নং দফাত মাননীয় সদস্য শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে। মই মাননীয় সদস্য শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া দিয়া সংশোধনী প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। যিসকল সদস্য সংশোধনী প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল। 58 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 58 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ল। 59 পৰা 64 নং দফা কেইটা সংশোধনী প্ৰস্তাৱ নাই। 59 পৰা 64 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 59 পৰা 64 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই দি নগাঁও ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য নগাঁও ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিত কৰা হওক। যিসকল সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল, বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া দ্য গুৰুচৰণ ইউনিভাৰ্চিটি বিল 2023 ৰাজভৱনৰ পৰা এটা বাণী আছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 207(3) of the Constitution of India, I Golabsan Khataria, Governor of Assam, recommend that the Gurucharan University Bill 2023 be taken into consideration by the Assam Legislative Assembly. এতিয়া মই মন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে দ্য গুৰুচৰণ ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন বিবেচনা কৰিবলৈ সদনক অনুৰোধ জনাইছোঁ। মই এতিয়া বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন বিবেচনা কৰাত সদনৰ সন্মতি আছেনে? যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল। এতিয়া বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হ'ল। 2 পৰা 24 নং দফা কেইটা সংশোধনী প্ৰস্তাৱ নাই। 2 পৰা 24 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 পৰা 24 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল। 25 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে। মই ভাবোঁ এইটো একচেপ্ট কৰিছে। গুৰুচৰণৰ 25টো একে আছিলে। হয়, মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ। যিসকল সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল। 25 নং দফাটো সংশোধনী সহ বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 25 নং দফাটো সংশোধনী সহ বিধেয়কখনৰ অংশ হ'ল। 26 আৰু 27 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই। 26 আৰু 27 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলৈ কওক হয়, যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 26 আৰু 27 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল।
28 নং দফাত মাননীয় সদস্য শ্ৰী কমলেশ্বৰ পুৰস্কৃত ডাঙৰীয়াৰ নামত দুটা সংশোধনী প্ৰস্তাৱ আছে আপুনি উঠাই ল'লে 28 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 28 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 29 পৰা 57 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই 29 পৰা 57 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 29 আৰু 29 পৰা 57 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল 58 নং দফাটো মাননীয় সদস্য শ্ৰী পুনিবেশন চৌধুৰী ডাঙৰীয়াৰ নামত এটা আৰু শ্ৰী কমলেশ্বৰ পুৰস্কৃত ডাঙৰীয়াৰ নামত এটা মোৰ দুটা সংশোধনী প্ৰস্তাৱ আছে এইটো একসেপ্ট কৰা প্ৰস্তাৱটোই হ'ব 58 টো দুইটা প্ৰস্তাৱ মই একসেপ্ট কৰিছো এইটো হৰু এটা হেৰি আছিল এইটো একসেপ্ট কৰিছো মই মাননীয় সদস্য শ্ৰী পুনিবেশন চৌধুৰী ডাঙৰীয়া আৰু কমলেশ্বৰ পুৰস্কৃত ডাঙৰীয়াই দিয়া সংশোধনী প্ৰস্তাৱ সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনী দুটাৰ সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী দুটা গৃহীত হ'ল 58 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 58 নং দফাটো সংশোধনী সহ বিধেয়কখনৰ অংশ হ'ল 59 নং দফাত সংশোধনী প্ৰস্তাৱ নাই 59 নং দফা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 59 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 60 নং দফাত মাননীয় সদস্য শ্ৰী কমলেশ্বৰ পুৰস্কৃত ডাঙৰীয়াৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে তেখেতে প্ৰস্তাৱটো উঠাই ল'লে সেইকাৰণে 60 নং দফাটো বিধেয়কখনৰ অংশ হ'ব মন্ত্ৰীমতে এনে মানি লৈছে হেৰিয়া এমেণ্ডমেণ্টটো মই মন্ত্ৰীমতে এটা কথাটো ক'ব বিচাৰিছিলোঁ এইটোতো মানি লৈছে আপুনি যেটো কৈছে যে 60 এটা সৰু সংশোধনী প্ৰমোশন মাননীয় অধ্যক্ষ মহোদয় এটা সৰু সংশোধনী আগবঢ়াইছিলে প্ৰমোশন শব্দটো এড কৰাৰ কাৰণে মানি লৈছে লগতে মন্ত্ৰীমতে মই অনুৰোধ কৰিম এটা ঠিক আছে হ'ব আৰু অনুৰোধ নাই আৰু খেলি মেলি হৈ যাব মোৰ মাননীয় সদস্য শ্ৰী কমলেশ্বৰ পুৰস্কৃত ডাঙৰীয়াই দিয়া সংশোধনী প্ৰস্তাৱটো মই সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল 60 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 60 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ল 61 পৰা 64 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই 61 পৰা 64 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 61 পৰা 64 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল 1 নং দফা পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল এতিয়া মাননীয় মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক মই বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় মই গুৰুচৰণ ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য গুৰুচৰণ ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিত কৰা হওক যিসকল সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল ছাপৰ্ট নাই যে পাৰিম ঠিক এতিয়া দ্য বঙাইগাঁও ইউনিভাৰ্চিটি বিল 2023 ৰাজভৱনৰ পৰা এটা বাণী আছে বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 অফ দ্য Constitution of India, I Gulabsan Kataria Government of Assam recommend that the Bongaigaon University Bill 2023 be taken into consideration by the Assam Legislative Assembly. মই মন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ
মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে বঙাইগাঁও ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন বিবেচনা কৰিবলৈ সদনক অনুৰোধ জনাইছোঁ। মই এতিয়া বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন বিবেচনা কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হ'ল। 2 পৰা 24 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই। 2 পৰা 24 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 পৰা 24 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল। 25 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে। এইটোতো একচেপ্ট কৰিছে। এতিয়া মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ। যিসকল সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল। 25 নং দফাটো সংশোধনী সহ বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 25 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ল। 26 পৰা 57 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই। 26 পৰা 57 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 26 পৰা 57 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল। 58 নং দফাত মাননীয় সদস্য শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে। মই মাননীয় সদস্য শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ। যিসকল সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 59 পৰা 64 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই বঙাইগাঁও ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল বঙাইগাঁও ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিত কৰা হওক। যিসকল সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া দ্য জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বিল 2023 ৰাজভৱনৰ পৰা এটা বাণী আছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আই গোলাপচন্দ কাটাৰিয়া গভৰ্ণৰ অফ আছাম ৰিকমেণ্ডেড ডেট দ্য জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বিল 2023 বি টেকেন ইন টু কনচিডাৰেশ্যন বাই দি আছাম লেজিছলেটিভ এছেম্বলি। মন্ত্ৰী মহোদয়ক মই বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন বিবেচনা কৰিবলৈ সদনক অনুৰোধ জনাইছোঁ। মই এতিয়া বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন বিবেচনা কৰাত সদনৰ সন্মতি আছে না? যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হ'ল। 2 পৰা 24 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই। 2 পৰা 24 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 পৰা 24 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল। 25 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে। মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ। যিসকল সদস্য সংশোধনী সপক্ষে আছে তেখেতলোকে কওক হয়, যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল। 25 নং দফাটো
সংশোধন সহ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 25 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ল 26ৰ পৰা 57 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই 26ৰ পৰা 57 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 26ৰ পৰা 57 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল 58 নং দফাত মাননীয় সদস্য শ্ৰী পণিভূষণ চৌধুৰী ডাঙৰীয়াৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে মই মাননীয় সদস্য শ্ৰী পণিভূষণ চৌধুৰী ডাঙৰীয়াই দিয়া সংশোধনী প্ৰস্তাৱটো দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনী সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল 58 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 58 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ল 59 পৰা 64 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই 59 পৰা 64 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 59 পৰা 64 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল 1 নং দফা পৰিসৰ আৰু আৰম্ভণৰ কোনো সংশোধনী প্ৰস্তাৱ নাই 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মন্ত্ৰী ডাঙৰীয়াক মই বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ হৈছে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী যোৱা জিলা হৈ পেলাই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন মাননীয় অধ্যক্ষ মহোদয় মই দ্য জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন পাৰিত কৰা হওক যিসকল সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল এতিয়া দ্য নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি বিল 2023 ৰাজভৱনৰ পৰা এটা বাণী আছে বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আই গোলাপ চন্দ খাটাৰিয়া গভৰ্ণৰ অফ আছাম ৰিকমেণ্ডেড ডেট the North Lakhimpur University Bill 2023 be taken into consideration by the Assam Legislative Assembly. মই মন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ অনুমতি সাপেক্ষে দ্য নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি বিল 2023 বিধেয়কখন বিবেচনা কৰিবলৈ সদনক অনুৰোধ জনাইছোঁ মই এতিয়া বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখন বিবেচনা কৰা সদনৰ সন্মতি আছেনে যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হ'ল 2 পৰা 24 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই 2 পৰা 24 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2 পৰা 24 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল 25 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ নামত এটা সংশোধনী প্ৰস্তাৱ আছে মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া আৰু তেখেতৰ সহযোগীৰ দিয়া সংশোধনী প্ৰস্তাৱ সদনত দাঙি ধৰিলোঁ যিসকল সদস্য সংশোধনী সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো গৃহীত হ'ল 25 নং দফাটো বিধেয়কখনৰ 25 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 25 নং দফাটো সংশোধন সহ বিধেয়কখনৰ অংশ হ'ল 26 পৰা 57 নং দফাকেইটাত সংশোধনী